নমস্কাৰ দেৱীৰ সজ্জন ভাই আৰু বহনো পৰীক্ষা কেনেকুৱা হ'ল ইংৰাজী পৰীক্ষা কেনেকুৱা হ'ল বহুতৰ চাগে ভাল হৈছে কিছুমানৰ ভালেই হৈছে কিছুমানৰ কেনেকুৱা হ'ল পৰীক্ষা দিলেহে গম পাম ৰিজাল্ট দিলে হয়নে যি হওক যোৱাটো গ'ল এতিয়া একদম বিন্দাস অকনমান শান্তকে টেবুলখনত সকলো বহি লোৱা আৰু সন্মুখত মোবাইল ফোনটো লৈ ল'বা আজি একদম যিমানকেইটা অসমীয়া কবিতা আছে A to Z মই ৰিভাইজ কৰাই দিম কি তাৰ পৰা শৰ্ট কোৱেশ্চন চাব লাগিব কোনকেইটা লং কোৱেশ্চন বেছি ইম্পৰ্টেন্ট মই গুটেইকেইটা তোমালোকক দেখুৱাই দিম টেবুলত বহিলা নে মজা বহি এখন লগত লৈ ল'বা বা কিতাপখনেই মেলি পেলাই মাৰ্কাৰ নহবা কলম এটা লৈ ল'বা যাতে চিন দি যাব পাৰা আৰু মই কৈ যোৱা কথাখিনি ধুনীয়াকৈ শুনি ল'বা সকলো ৰেডি ঠিক আছে আমি আৰম্ভ কৰিবলৈ লৈছো আজি বিখ্যাত অসমীয়াৰ মাৰাথান ক্লাছ আজি কেৱল কবিতাবিলাক আৰু মই ভাবো সকলোৱে অসমীয়াত ভাল নম্বৰ পাব লাগিব মানে পাবই লাগিব খালি যেনেকৈ কৈছো তেনেকৈ শুনা এবাৰ ভালকৈ ৰিভাইজ কৰি যোৱা আমি আৰম্ভ কৰিবলৈ লৈছো বিখ্যাত প্ৰথমটো আমাৰ কবিতা বৰগীত উঠৰে উঠ বাপু গোপাল হে নিশি পৰ ভাত ভৈল প্ৰথম প্ৰশ্নটো আমাৰ আহে এই বৰগীতটো কোনে ৰচনা কৰা আমি সকলোৱে জানো মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা আৰু মাধৱদেৱ বুলি কোৱাৰ লগে লগে ক'ত জন্ম হৈছিলে লখিমপুৰৰ লেটেকু পুখুৰীত নাৰায়ণপুৰৰ লেটেকু পুখুৰী থানত দুই নম্বৰতে মাধৱদেৱ বুলি কোৱাৰ লগে লগে কি বুলি প্ৰশ্ন আহিব পাৰে যে মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থ কোৱা হয় নামঘোষা কোৱা হয় আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি কোৱা হয় আমি সকলোৱে জানো মণিকাঞ্চন সংযোগ মাধৱদেৱৰ এখন ঝুমুৰাৰ নাম মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম মাধৱদেৱৰ এখন আখ্যানমূলক গ্ৰন্থৰ নাম ৰাজসূয় কাব্য আৰু কি আছিলে আদিকাণ্ড ৰামায়ণ এই ধৰণৰ যিকেইটা কবি পৰিচয়তে প্ৰশ্ন আছে এইকেইটা এবাৰ ভালকৈ চাই দিবা তাৰ পৰা কিবা নহয় কিবা এটা অহাটো 100% নহলো 99.9% খাটাং যি হওক আমি এতিয়া যাবলৈ ওলাইছো বৰগীতৰ বিষয়ে বৰগীত বুলি ক'লে আমি সকলোৱে জানো বৰ শব্দটোৱে ডাঙৰ বিখ্যাত মহান বুজায় গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতসমূহ যে শ্ৰেষ্ঠ আছিল মহান আছিল এই কথাটো প্ৰতিপন্ন কৰিবৰ বাবে পৰৱৰ্তী বৈষ্ণৱসকলে এই গীতসমূহক বৰগীত বুলি কৈছিলে এতিয়া কথা হ'ল বৰগীত কি বুলি কেতিয়াবা প্ৰশ্ন আহে আৰু ইয়াক কেইটা ভাগত ভাগ কৰিব পাৰি বুলি প্ৰশ্ন আহে গতিকে বৰগীত কি বুলি ক'লে আমি কি বুলি ক'ব লাগিব যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা উচ্চ আধ্যাত্মিক ভাৱসম্পন্ন ৰাগ তাল যুক্ত গীতসমূহকে বৰগীত বুলি কোৱা হয় আৰু এই বৰগীতবিলাকক তেওঁলোকে ৰচনা কৰা বিভিন্ন বিষয়বস্তুৰ ওপৰত আধাৰ কৰি 6টা ভাগত মুঠতে ভাগ কৰিছে কি কৈ যোৱাচোন সবে লীলা 1 নম্বৰ বিৰহ বিৰক্তি পৰমাৰ্থ সুৰ আৰু চাতুৰী হলনে এইকেইটা একদম গুৰুত্বপূৰ্ণ ইয়াৰ 3 নম্বৰ কেতিয়াবা আহে বৰগীত কি আৰু ইয়াক কেইটা ভাগত ভাগ কৰিছে গতিকে এইটো বস্তু ভালকৈ মনত ৰাখিবা তাৰ পাছতে একেবাৰে দুটা সাধাৰণ প্ৰশ্ন যে শংকৰদেৱৰ বৰগীতবিলাকৰ মূল আধাৰে আছিলে কোন জ্যেষ্ঠ অথবা আধ্যাত্মিক তত্ত্ব সম্বন্ধিত কিছুমান কথা আৰু জ্যেষ্ঠ কৃষ্ণ আৰু মাধৱদেৱৰ বৰগীতৰ মূল আধাৰ কি আছিলে শিশু কৃষ্ণ আৰু বাৎসল্য ভাৱেই হৈছে মাধৱদেৱৰ বৰগীতৰ প্ৰধান আধাৰ গতিকে বাৎসল্য প্ৰেমৰ কথাটো এইখিনি সময়ত আহি যায় এতিয়া আমি মূল পাঠটোৰ দিশলৈ আহিছো উঠৰে উঠ বাপু গোপালহে নিশি পৰভাত ভৈল কমল নয়ন বুলি ঘনে ঘন জহুৱা ডাকিতে লৈল এই বৰগীতটো কোনটো ৰাগত বন্ধা আছে ৰাগ কৌ এইটো সকলোৰে মনত ৰাখিবা এইটো বহুতে ভুল কৰে কাৰণ মেট্ৰিকত পঢ়ি আহে ৰাগ বসন্ত থকা এটা বৰগীত সেই বৰগীতটোকে মানে এতিয়া প্ৰশ্ন কৰিলেও বসন্ত ৰাগ বুলিয়ে লিখি দিয়ে কিন্তু ইয়াৰ ৰাগটো হৈছে কি কৌ সকলোৱে মনত ৰাখিবা উঠৰে উঠ বাপু গোপালহে নিশি পৰভাত ভৈল যে যশোদাই ৰাতিপুৱা কৃষ্ণক জগাইছে হে বাপু গোপাল তুমি উঠা ৰাতি পুৱালে তাৰপিছত কি বুলি কৈছে কমল নয়ন বুলি ঘনে ঘন জহুৱা ডাকিতে লৈল যে হে কমল নয়ন কৃষ্ণ তুমি উঠা সেই বুলি বাৰে বাৰে যশোদাই মাতি কৃষ্ণক জগাইছে আমাক যেনিবা তেনেকৈ নগজায় এই জহনি যোৱা ৰাতিপুৱালে নুঠকেলে এতিয়ালৈকে শুই আছ 9টা বাজিলে পানী আনি পেলাই ঢালি দিলেহেঁতেন কিন্তু কৃষ্ণক কিন্তু বৰ মৰমত জগাইছে যশোদাই এই যশোদাৰ যিটো প্ৰেম কৃষ্ণৰ প্ৰতি যিটো ভক্তি
সেই ভক্তিটোৱেই কবিতাটোৰ মূল উপজীব্য বা মূল আধাৰ। তাৰপিছত কি বুলি কৈছে, মূৰ প্ৰাণধন সুচান্দ বয়ন। এই প্ৰশ্নটো কেতিয়াবা সোধে, সুচান্দ মানে কি? সুচান্দ মানে চন্দৰ দৰে ধুনীয়া। সু যোগ কি যুক্ত হৈ আছে? চান্দ। চান্দ মানে চন্দ। চন্দৰ দৰে ধুনীয়াটোকে সুচান্দ বুলি কয়। বয়ন মানে কি? এইটোও কেতিয়াবা শব্দ অৰ্থ সোধে। বয়ন মানে মুখ। মূৰ প্ৰাণধৰ সুচান্দ বয়ন, গাৱ চালি তেজ নিন্দ, সব পুৰুষৰ শিৰৰ ভূষণ, তুমি সেই বাপু গোবিন্দ। আৰু সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ, সকলো জীৱৰ অধিপতি হৈছে ভগৱান। সেইটো কাৰণে যশোদাই কৈছে, সব পুৰুষৰ শিৰৰ ভূষণ, তুমি সেই বাপু গোবিন্দ। তাৰপিছত কি বুলি ক'লে, মূৰ পুত্ৰ বুলি যশোদা গোৱালি, বুকে বান্ধি কোলে লৈলা, বয়নে চুম্বন কৰি ঘনে ঘন, আনন্দে মগন ভৈলা, সিদ্ধ মুনিগণ চিন্তিয়া নপাৱে, সুহৰি যশোৱা কোলে, ত্ৰিজগতপতি ভকতি মিলিল, মুৰুখ মাধৱে বোলে। এইটো কেতিয়াবা প্ৰায় ব্যাখ্যা কৰিবলৈ আহে যে সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে, সুহৰি যশোৱা কোলে, ত্ৰিজগতপতি ভকতি মিলিল, মুৰুখ মাধৱে বোলে। যে ভগৱান কৃষ্ণক সিদ্ধ পুৰুষসকলেও বহু যুগ তপস্যা কৰিও লগ নাপায়, কিন্তু সেইজন ভগৱান কৃষ্ণক যশোদাই নিজৰ কোলাত ল'ব পাৰিছে, নিজৰ কোচত উঠাব পাৰিছে। এইটো এটা আচৰিত কথা। কাৰ বাবে? মহাপুৰুষ মাধৱদেৱৰ বাবে। গতিকে সেই পৰম ভক্তিৰ তত্ত্বটো প্ৰকাশ কৰি তেওঁ নিজকে দাসৰো দাস, মুৰুখমতী মাধৱ বুলি কৈছে। অৰ্থাৎ যশোদাই যে নিজৰ ভক্তিৰ বলত কৃষ্ণক বশীভূত কৰিব পাৰিছিলে, ভক্তিৰ বলত যে ভক্তৰ ওচৰলৈ ভগৱান নিজে আহে, যশোদাই যে কেৱল ভক্তিৰ ফলত কৃষ্ণ ত্ৰিজগতৰ অধিপতি হোৱাৰ পাছতো পুত্ৰৰূপে পাইছিলে, সেই কথাটোকে মাধৱদেৱে বৰগীতটোৰ মাজত বুজাব বিচাৰিছে। ইয়াত কেইটামান শব্দ অৰ্থ আমি দেখিছোঁ, তাৰ ভিতৰত কেইটামান শব্দ অৰ্থ পৰীক্ষাত কেতিয়াবা সোধে। মই প্ৰথমতে ক'লোঁ, এটা হৈছে কি? সুচান্দ মানে কি? চন্দ্ৰটোৰ দৰে সুন্দৰ। তাৰপিছত কি থাকিব পাৰে কেতিয়াবা? নিন্দ। নিন্দটোক বহুতে কি কৰে? নিন্দা কৰা বুলি কয়। কিন্তু নিন্দ মানে দন্তীয় নত হৰ্ষৰিকাৰে নি নয়দয় আন্দ। নিন্দ মানে হৈছে নিদ্ৰা বা টোপনি। এইটো এটা আমাৰ পুৰণি অসমীয়া শব্দ। পৰভাত মানে কি আমি সকলোৱে জানো, ৰাতিপুৱা। তাৰপিছত এই পাঠটোত আমি চাবলগীয়া বা জানিবলগীয়া কেইটামান বিশেষ কথা হৈছে, এই যে বৰগীতটো আমি পঢ়িলোঁ, এইটো ক'ৰ পৰা উঠাই দিছে? বজাৰৰ পৰা কিবা কিতাপ এখনৰ পৰা উঠাই দিলে, নে ক'ৰবা আলোচনীৰ পৰা উঠাই দিলে, নে সাঁচিপতীয়া গ্ৰন্থৰ পৰা উঠাই দিলে? এইটো প্ৰশ্ন কেতিয়াবা সোধে। আমি পঢ়া এই যিটো বৰগীত, সেইটো কোনে সম্পাদন কৰা বৰগীত হৈছে? কোৱাচোন। হৰিনাৰায়ণ দত্ত বৰুৱাই সম্পাদন কৰা যিখন বৰগীত নামৰ গ্ৰন্থ, তাৰ পৰাই এই বৰগীতটো আমাক তুলি দিছে। তাৰপিছতে কেইটামান সদায় আহি থকা হোলী চং বুলি কোনে কৈছিলে? 1 নম্বৰ। তাৰপিছত নোবেল নাম্বাৰ বুলি কোনে কৈছিলে? কোনে কৈছিলে বৰগীতবিলাকক? হৈছে ডক্টৰ বাণীকান্ত কাকতিয়ে নোবেল নাম্বাৰ্ছ বুলি কৈছিলে। আৰু কালিৰাম মেধিয়ে কি কৈছিলে? গ্ৰেট চং বা চং চেলেষ্ট্ৰিয়েল। আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই কৈছিলে হোলী চং বুলি। এইকেইটাও আমাৰ কেতিয়াবা সোধে। আৰু এই শ্বৰ্ট কুৱেশ্যনখিনি ভালকৈ তোমালোকে চোৱাৰ উপৰিও মই যিকেইটা এতিয়া আলোচনা কৰিলোঁ, মোটামুটি বৰগীতটোৰ মূল ভাৱটো ভালকৈ চাই যাবা। কাৰণ মূল ভাৱটো যদি জানা, তেতিয়া যিকোনো ব্যাখ্যা আহিলেও আমি প্ৰসংগ সংগতিকেইটা মানে লিখি তাত আমি মূল ভাৱটোৰ সাৰমৰ্মখিনি লিখি দিলে আমি তাত নম্বৰ পাম। কিন্তু এইখিনি ক্ষেত্ৰত মই আকৌ তোমালোকক এটা কথা কৈছোঁ, বহুতে কয় অসমীয়াত ইমান লিখি থৈ আহিলোঁ, প্ৰশ্ন সকলো কৰি থৈ আহিলোঁ, কিন্তু নম্বৰ নাপালোঁ। কিয় জানানে? কাৰণ আমি কি কৰোঁ, প্ৰথম অৱস্থাত 1 নম্বৰ প্ৰশ্ন এটা যদি সুধিছে আমুকৰ নামটো কি, আমি মোটামুটি এবেগেটমান লিখি পেলাইহে কওঁ আমুকৰ নামটো আমুক বুলি। তাৰ আগতে আমি গোটেই কাহিনীটো বৰ্ণনা কৰি দিওঁ। এইটোৰ কেতিয়াও প্ৰয়োজন নাই। এইখনত টিপকৈ কটা চিন্তা দি দিবা দেই। এইটোৰ কেতিয়াও প্ৰয়োজন নাই। পোনপটীয়া প্ৰশ্নত পোনপটীয়াকৈ উত্তৰ দিবা। 1 নম্বৰ প্ৰশ্ন সুধিছে, ডাইৰেক্ট চিধা চিধি উত্তৰ দিয়া। 2 নম্বৰ প্ৰশ্ন সুধিছে, 2 নম্বৰ আছে, দুটা কথা যদি পইণ্টত লিখিব পাৰি যে আমুকৰ কিতাপ দুখনৰ নাম কি, আমুক আৰু আমুক, চিধা চিধিকৈ উত্তৰ দিয়া। তাত এপেগাপ লিখি থাকিবলৈ কোনো প্ৰয়োজন নাই। 3 নম্বৰ প্ৰশ্নটো তোমালোকে মোটামুটি মানে 1 পৃষ্ঠা আধা পৃষ্ঠা ধুনীয়াকৈ লিখিবা, মূল কথাখিনি লিখিবা। বাকী যিখিনি লং আছে সেইখিনি তোমালোকে অকণমান দীঘল কৰা। কিন্তু 1 নম্বৰ 2 নম্বৰ 3 নম্বৰত বহুতে কি কৰে, প্ৰায় 1.5 পেজ 2 পেজ লিখি লিখি সময়খিনি শেষ কৰি পেলায়।
লাষ্টত ৰচনা লিখিবলৈ সময় নহয় আৰু ভাল লং কুৱেশ্যনখিনি লিখিবলৈও সময় নহয় আৰু সেইকাৰণেই অসমীয়াত নম্বৰটো বহুতৰ কম হয় গতিকে মই পুনৰ তোমালোকক কৈছোঁ 1 নম্বৰ কুৱেশ্যনবিলাক চিধা চিধি উত্তৰ দিবা 2 নম্বৰ যিখিনি কুৱেশ্যন থাকে এইখিনি চিধা চিধি উত্তৰ দিবা 3 নম্বৰখিনি মূল কথাখিনি চমুকৈ লিখিবা তাৰ পাছৰখিনি তোমালোকে অকমান ব্যাখ্যা সহ দীঘলকৈ লিখিবা এই কথাটো একদম মনত ৰাখিবা আৰু শৰ্ট কুৱেশ্যনখিনি পৰাপক্ষত শুদ্ধ কৰিবলৈ চেষ্টা কৰিবা কাৰণ বহি এখন যেতিয়া প্ৰথমৰ পৰা সিজিলকৈ লিখিব শুদ্ধকৈ লিখিব সেই বহি চোৱা মানুহজনৰ তোমালোকৰ প্ৰতি ইমপ্ৰেছনটো ভাল হয় প্ৰথমতে যদি গোটেইখিনি জাবৰ হৈ যায় শুদ্ধ ভুল কিবা কিবি কটা চিঙা 1 নম্বৰ প্ৰশ্ন লিখি পেলাই আকৌ 5 নম্বৰটো লিখি দিলে এই ধৰণৰ বহি এখনে কেতিয়াও ভাল নম্বৰ পাব নোৱাৰে গতিকে মোৰ কথাটো মনত ৰাখিবা বহিখন সিজিল কৰিবা প্ৰত্যেকটো কুৱেশ্যন আনসাৰ শুদ্ধকৈ দিবা 1 2 3 4 সিৰিয়ালি লিখি আহিবা আৰু পৰাপক্ষত গোটেইখিনি শুদ্ধকৈ লিখিবা অযথা কটা চিঙা কৰি বহিখনৰ সৌন্দৰ্যটো নষ্ট নকৰিবা আমি আকৌ তোমালোকক মূল কথাখিনি ক'লো বৰগীতৰ এইখিনি ভালকৈ চালে হ'ব তাৰ পিছত আহিলো আমি বিশ্বখনিকৰ পৰা বহুত বেছি শৰ্ট কুৱেশ্যন নাহে বা অহাৰ সম্ভাৱনা খুব কম মাত্ৰ কেইটামান বস্তু মনত ৰাখিলে হ'ল বিশ্বখনিকৰ কবিতাটো কোনে লিখিছিলে মফিজুদ্দিন আহমদ হাজৰিকা বহুতে লিখি থৈ আহে কিন্তু তাৰ পিছত কয় যে এইটো আমাৰ ভুল হ'ল কিয় কাৰণ বহুতে আহমেদ বুলি লিখে ইয়াত কিন্তু এক আৰডাল নাই মফিজুদ্দিন আহমদ হাজৰিকা হ'লনে তাৰ পিছতে প্ৰশ্ন আহিব পাৰে মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি বহুতে জোনাকী যুগৰ কবি বুলি লিখে জোনাকী যুগৰ কবি কিন্তু তেওঁ নাছিলে তেওঁ জোনাকী যুগৰ অৰ্থাৎ জোনাকীৰ পাতত তেওঁ সাহিত্য চৰ্চা কৰা নাছিলে কিন্তু জোনাকীখন যেতিয়া প্ৰকাশ হৈছিলে তাৰ একেখিনি সময়তে তেওঁ কবিতাৰ চৰ্চা কৰিছিলে সেইবাবে কোৱা হয় তেওঁ জোনাকী যুগৰ সমসাময়িক কবি গতিকে মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি বুলি ক'লে আমি কি লিখিব লাগিব জোনাকী যুগৰ সমসাময়িক কবি সেইটোহে শুদ্ধ হ'ব 2 নম্বৰ প্ৰশ্ন হ'ল তেওঁৰ প্ৰথম যিখন কবিতা পুথি প্ৰকাশ পাইছিলে সেইখনৰ নামটো কি আছিলে জ্ঞান মালিনী আৰু সেইকাৰণে তেওঁ কি বুলি কোৱা হয় জ্ঞান মালিনী কবি বুলি কোৱা হয় মফিজুদ্দিন আহমদ হাজৰিকা এইটো এটা শৰ্ট কুৱেশ্যন 3 নম্বৰতে হৈছে তেওঁৰ মৃত্যুৰ পিছত যিখিনি কবিতা আছিলে সেইখিনিক লগাই পেলাই এখন কবিতা পুথি প্ৰকাশ কৰিছিলে এইটো প্ৰশ্ন কেতিয়াবা সোধে মৃত্যুৰ পাছত প্ৰকাশিত কিতাপখন হৈছে তত্ত্ব পাৰিজাত কিন্তু তেওঁ জীয়াই থাকোতে কোনখন প্ৰকাশ কৰিছিলে জ্ঞান মালিনী আৰু সেইটো কাৰণে তেওঁ জ্ঞান মালিনী কবি বুলিয়ে কোৱা হয় আৰু এটা ইয়াত বিশেষ কথা আছে যে আমাৰ যেনেকৈ বেদান্ত দৰ্শন আছে তেনেদৰে মুছলমান ধৰ্মত সুফি দৰ্শন আছে অৰ্থাৎ সুফিবাদ আছে এই যেটো সুফি দৰ্শন এই সুফি ফিলসফিটো প্ৰথম অসমীয়া কবিতাত ইন্ট্ৰোডিউস কৰিছিলে অৰ্থাৎ আনিছিলে কোনে মফিজুদ্দিন আহমদ হাজৰিকাই এই প্ৰশ্নটো আমাক কেতিয়াবা আহে মই কবিতাটো এবাৰ একদম সিধা সিধিকে তোমালোকক মনত পেলাই দিছো বিশেষ চিন্তা কৰিব নালাগে প্ৰথমতে সকলো এটা বাক্য কোৱা ফুলনি মানেই বাগিচা বাগিচা মানেই ফুলনি হয়নে ফুলনি মানেই বাগিচা বাগিচা মানেই ফুলনি আৰু এই কবিতাটোৰ মূল থিমটো হেতু যে ভগৱান সকলোতে আছে আৰু সকলো বস্তুৱে ভগৱান এই কনসেপ্টটোকে তেওঁ বিভিন্ন ধৰণে ব্যাখ্যা কৰিছে কিন্তু আলটিমেটলি তেওঁ কি বুলি কৈছে ফুলনি মানেই বাগিচা বাগিচা মানেই ফুলনি কোনো কেছ কৰিব নালাগে মই তেওঁ অবমাননা কৰিছো বুলি এটো অপব্যাখ্যা কৰিব নালাগে মই মোৰ ল'ৰা ছোৱালী গীতাক অৰ্থাৎ ষ্টুডেন্ট গীতাক কম সময়ত যাতে বস্তুটো মাথাত সোমায় তাৰ কাৰণে মই এই ধৰণৰ ফৰ্মুলাবিলাক ইউজ কৰিছো বেছি গভীৰকৈ চিন্তা কৰিব নালাগে বিন্দাস শুনি থাক দেখা নাই যদিচ্ছাটো আছে তিলোকৰ নিশ্চয় নিশ্চয় এটি বিশ্বখনিকৰ গ্ৰহ তৰা বেলি জোন আছে আলাখতে পোন তেওঁৰেহে কৃপাজৰি টনাটনি কৰি লৰা তিৰি আই ভাই এই সকলোকে পাই মৰু জগততো নৰে আছে জীৱ ধৰি এইখিনিত কি বুলি ক'লে দেখা নাই যদিচ্ছাটো আছে তিলোকৰ নিশ্চয় নিশ্চয় এটি বিশ্বখনিকৰ যদিও আমি চকুৰে দেখা নাই যদিচ্ছাটো শব্দটো কেতিয়াবা অৰ্থটো সোধে ইয়াৰ অৰ্থটো কি তাৰ অৰ্থটো হৈছে যদিও দেখা নাই যদিচ্ছাটো আছে ত্ৰিলোকৰ এই জগতখনৰ কি আছে নিশ্চয় নিশ্চয় এটি বিশ্বখনিকৰ এজন নিশ্চিতভাৱে জগতৰ সৃষ্টিকৰ্তা আছে গ্ৰহ তৰা বেলি জোন আছে আলাখতে পোন তেওঁৰেহে কৃপাজৰি টনাটনি কৰি আমি পেইন এটাও যদি হাতৰ পৰা এৰি দিওঁ হিউ তৎক্ষণাত মাটিত পৰিবগে মধ্যাকৰ্ষণ শক্তিৰ বাবে কিন্তু তেনেকুৱা এখন বিশ্ব ব্ৰহ্মাণ্ডতে আমাৰ পৃথিৱীখন উপঙি আছে চন্দ্ৰ নক্ষত্ৰ গ্ৰহ তৰা সকলো উপঙি আছে গতিকে কবিয়ে কৈছে নিশ্চয় এই নিমজ ব্যৱস্থাটোৰ আৰত কোনোবা এজন কি আছে বিশ্বখনিকৰ আছে দেউ সব ঠিকে চলি আছে ওকে গতিকে তেওঁৰ কৃপাতেই যেন গ্ৰহ নক্ষত্ৰ তৰা বেলি জোন সকলো আলাখতে উপঙি আছে বুলি কৈছে
তাৰপিছত কি বুলি ক'লে ল'ৰা তিৰি আই ভাই এই সকলোকে পাই মৰু জগততো নৰে আছে জীৱ ধৰি যে পৃথিৱীখন মৃত্যুলোক বুলি কোৱা হয় ইয়াত দুখ যান্ত্ৰণা কষ্টৰ অন্ত নাই মানুহে যদি জীৱনত দুখী হওঁ বুলি ভাবে নহয় কিমান যে দুখৰ কাৰণ ওলাব তাৰ হিচাপ কৰিব নোৱাৰি পৃথিৱীত যদি কেৱল বেয়াখিনি চাওঁ বুলি ভাবে কিমান বেয়া ওলাব তাৰ কোনো হিচাপ কৰিব নোৱাৰি সেইকাৰণে দৃষ্টিটো সলনি কৰাটো বহুত প্ৰয়োজন যিদিনাখন মই পজিটিভলি প্ৰত্যেকটো কথা চাবলৈ চেষ্টা কৰিম বা ভালকৈ সকলোকে আদৰি ল'বলৈ চেষ্টা কৰিম সেইদিনাখন মোৰ কাৰণে সকলো বস্তুৱে ভাল হ'ব গতিকে পৃথিৱীখন যদি কষ্ট মানে মৰুময় বুলি কৈছে কবিয়ে অৰ্থাৎ দুখ যন্ত্ৰণা সুখ এইবিলাক সকলো আছে সংগ্ৰাম আছে কিন্তু তাৰ মাজতো আমি সুখী কিয় ল'ৰা তিৰি আই ভাই এই সকলোকে পায় মৰু জগততো নৰে আছে জীৱ ধৰি মোৰ যে মা বুলি ক'বলৈ কোনোবা এজন আছে দেউতা বুলি ক'বলৈ কোনোবা এজন আছে ভাল পোৱা কোনোবা এজন আছে এই সম্পৰ্কবিলাক থকাৰ কাৰণেই আমি সুখী হৈ আছোঁ ক'ত মৰুময় জগতৰ মাজতো তাৰপিছত তেওঁ কি বুলি ক'লে তেওঁৰেহে মহিমাৰ নাই কোনো উৰ পাৰ একোখিলা পাততো যে আছে কতচিন যে তেওঁৰ মহিমাৰ আদি অন্ত নাই সাধাৰণ এখিলা গছপাত তেওঁ ইমান ধুনীয়াকৈ ডিজাইন কৰিছে যে ইখিলাৰ লগত সিখিলা নিমিলে এটা এটা চিন প্ৰত্যেকখিলা পাতৰ বেলেগ বেলেগ আমি যদি আজি মোবাইল ফোন এটা কোনোবা এটা কোম্পানীয়ে ইন্ট্ৰডিউচ কৰিছে 1 লাখ মোবাইল ফোন বনালে তাৰ নাম্বাৰবিলাক বাদ দি পেলাই বাকি সকলো কি হ'ব একেই হ'ব কিন্তু আমাৰ মানুহবিলাকৰ মাজত বিচিত্ৰতা আছে প্ৰকৃতিখনত বিচিত্ৰতা আছে এখিলা সাধাৰণ পাতৰ মাজতো বিভিন্ন পাৰ্থক্য আছে নিশ্চিতভাৱে ইয়াৰ আঁৰত যে কোনোবা এজন সৃষ্টিকৰ্তা আছে সেই কথাটো কবিয়ে বুজাব বিচাৰিছে সেইকাৰণে তেওঁ কৈছে একোখিলা পাততো যে আছে কতচিন তেওঁৰেহে নাম লৈ কেনে যথাথৰ হৈ যত গছনিয়ে বাই যশস্যাৰ বিন আৰু এই যে গছবিলাক থিয় হৈ ৰৈ থাকে কবিয়ে কৈছে তেওঁলোকে কি কৰিছে যেন ভগৱানৰহে গুণানুকীৰ্তন কৰি আছে সকলোতে আছে তেওঁ কিন্তু নেদেখে তেওঁ উৰণিৰে মুখ ঢাকি থাকে ওচৰত এইটো কেতিয়াবা ব্যাখ্যা কৰিবলৈ আহে যে সকলোতে আছে তেওঁ কিন্তু নেদেখে তেওঁ উৰণিৰে মুখ ঢাকি থাকে ওচৰত এই উৰণিখন কি ভগৱানে মহিলাসকলৰ দৰে উৰণি লৈ থাকে নেকি সেইটো কথা বুজাইছে নেকি নহয় আচলতে এই শব্দটোৱে উৰণি শব্দটোৱে কি বুজাইছে মায়াক বুজাইছে ভগৱান সকলোতে আছে কিন্তু আমি চকুৰে নেদেখো কিয় কাৰণ মায়াৰ আৱৰণে তেওঁ আবৃত হৈ আছে সেই খেপিয়ালে হাই পাবলৈকো নাই নাই অকণকো চিনচাত ধৰা ওপৰত সেইটো কাৰণে ভগৱানক সকলোতে আমি ডাইৰেক্টলি বিচাৰি থাকিলে কেতিয়াও নাপাওঁ কাৰণ তেওঁ মায়াৰ জৰিয়তে কি হৈ আছে আবৃত হৈ আছে ঢাক খাই আছে তাৰপিছত কি বুলি ক'লে সকলো সত ৰজ তম গুণ সত ৰজ তম এই তিনিটা গুণৰ বিষয়ে প্ৰশ্ন আহে এইটো 3 নম্বৰ কাৰণেও আহে বা কেতিয়াবা সত গুণটোৱে কি বুজায় ৰজগুণটোৱে কি বুজায় এইটো প্ৰশ্ন সোধে এই গোটেইকেইটাই হৈছে উপৰিঞ্চি তথ্যত আছে তোমালোকে এইটো ভালকৈ চাই ল'বা 106 নম্বৰ পৃষ্ঠা সাহিত্য সৌৰভৰ উপৰিঞ্চি তথ্যত সত ৰজ তম তিনিটা গুণৰ বিষয়ে আছে এই প্ৰেগ্ৰাফটো পৰাপক্ষত মনত ৰাখি যাবা কাৰণ সত ৰজ তমৰ বিষয়ে 3 নম্বৰৰ কাৰণে কেতিয়াবা প্ৰশ্ন সোধে কেতিয়াবা 1ৰ কাৰণে শৰ্ট কুৱেশ্যনত সত গুণে কি বুজায় তম গুণে কি বুজায় ৰজ গুণে কি বুজায় সোধে বা কেতিয়াবা ব্যাখ্যা কৰিবলৈ দিব পাৰে সত ৰজ তম গুণ সকলোতে নিৰ্গুণ বোলে শুনো বিশ্বগিৰি সেই মহাজন অৰ্থাৎ ভগৱান সত ৰজ তম এই তিনিওটা গুণৰে অতীত অৰ্থাৎ গুণবিলাকে তেওঁক বান্ধি ৰাখিব নোৱাৰে সত্য গুণটোৱে সাত্বিক বুদ্ধি বুজায় যিবিলাকৰ জৰিয়তে মানুহ সাত্বিক কৰ্মত প্ৰবৃত্ত হয় ৰজগুণটোৱে ৰাজসিক গুণক বুজায় যি ৰাজসিকভাৱে মানে আৰাম প্ৰিয় এইবিলাক চিন্তাৰ মাজত মানুহ আসক্ত হয় আৰু তামসিক গুণটোৱে মানুহক নিচা বেয়া এই বস্তুবিলাকৰ লগত আসক্তিটোক বুজায় গতিকে এই তিনিটা গুণৰ বিষয়ে ভালকৈ চাব লাগিব কিন্তু ভগৱান এই সকলোতে নিৰ্গুণ বুলি কৈছে চাওঁ যদি ইপিনেদি আহা কেনে বুকু ভেদি মৰমেৰে বৰষিছে দয়া বৰষুণ তেৱেই কুঁহি গজালিক পমাচিছো পাৰলিক শেষান্তৰে একোজোপা কৰে ভয়ংকৰ তেৱেই এমা ডিমা ল'ৰা কৰে ডেকা তেজ ধৰা অহংকাৰ বহাবলৈ মাক বাপেকৰ অৰ্থাৎ সাধাৰণ গছপুলি এটাকো সাধাৰণ কুঁহি এটাকো তেওঁ এটা সময় ডাঙৰ কৰি বিখ্যাত ডাঙৰ গছ এজোপাত পৰিণত কৰে একেদৰে সাধাৰণ পানী কেঁচুৱা এটাকো তেওঁ কৃপা কৰি তেওঁৰ মৰম কৰি মাক দেউতাকৰ অহংকাৰ বহাব পৰা ডেকা গাভৰুত পৰিণত কৰে এই কথাখিনিকে কবিতাটোৰ মাজত কৈছে ভগৱানৰ আমাৰ প্ৰতি থকা অপৰিসীম কৃপা আৰু তেওঁ বাহিৰে যে এই বিশ্ব ব্ৰহ্মাণ্ডত একোৱেই নাই ইদং বিষ্ণুময় জগত আমাৰ যিটো বেদান্তৰ এটা ফিলছফি ভগৱান বাসুদেৱহি সৰ্বজীৱী অৱস্থিতম এতৎ জ্ঞান সৰ্বধৰ্মস্য মূলহি শাশ্বতম
একেধৰণৰ ফিলচফি আমি এই চুফি দৰ্শনত দেখিবলৈ পাইছোঁ তাৰপিছত কি বুলি ক'লে যে তেৱেই মানি তেৱেই মান তেৱেই দানি তেৱেই দান তেৱেই কাম তেৱেই কৰ্মী খেতি খেতিয়ক তেৱেই জ্ঞানী তেৱেই গান তেৱেই তীখা তেৱেই খান মই এইখিনি গোটেইখিনি পঢ়ি নাথাকোঁ কাৰণ সময় আমাৰ হাতত খুব কম এই গোটেইখিনি কথাৰ তাৎপৰ্য এটাই যে ভগৱানৰ বাহিৰে এই সংসাৰত একোৱেই নাই তেৱেই কৰ্মী তেৱেই কাম ভালকৈ অকণমান তোমালোকে মন দি পঢ়িলে বস্তুটো বুজি পাবা যে কামটোও তেওঁ আৰু কামটো কৰা মানুহজনো তেওঁ গুমুস্তাও তেওঁ এই প্ৰশ্নটো কেতিয়াবা আহে গুমুস্তা মানে কি গুমুস্তা মানে হৈছে মহাজনৰ ঘৰত হিচাপ পত্ৰ ৰখা মানুহজনক কি বুলি কোৱা হয় গুমুস্তা বুলি কোৱা হয় এইটো কেতিয়াবা প্ৰশ্ন আহে মই সেইকাৰণে কথাটো উল্লেখ কৰিছোঁ গুমুস্তাজনো তেওঁ মহাজনো তেওঁ অৰ্থাৎ এই জগতখনত ভগৱানৰ বাহিৰে একো নাই মই যে অথনি কৈছিলোঁ ফুলনি মানেই বাগিচা বাগিচা মানেই ফুলনি মানে যি আছে সকলো ভগৱান যি আমি দেখিছোঁ সকলো ভগৱান যি হৈ আছে যি হ'ব সকলো ঈশ্বৰ এই ধৰণৰ এটা ফিলচফিয়ে কবিতাটোৰ মাজত ক'ব বিচাৰিছে গতিকে কবিতাটোৰ ক্ষেত্ৰত তোমালোকে মই কি ক'লোঁ প্ৰথম কথা মফিজুদ্দিন আহমদ হাজৰিকা মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম তাৰপিছত তেওঁ কোনটো দৰ্শনক অসমীয়া ফিলচফি মানে কবিতাত প্ৰথম চিনাকি কৰি দিছিলে চুফি দৰ্শন তাৰপিছত কি ক'লোঁ সত ৰজ তমগুণে কি বুজায় এই বস্তুটো ভালকৈ চাব লাগিব তাৰপিছত তেওঁ কোন যুগৰ কবি মই সেইটো কথা কৈছিলোঁ তাৰপিছতে মই কৈছিলোঁ যে সকলোতে মুখ ঢাকি উৰণিৰে মুখ ঢাকি থাকে ওচৰতে এইটো কেতিয়াবা ব্যাখ্যা কৰিবলৈ আহে তাৰ উপৰিও সত ৰজ তমগুণ সকলোতে নিৰ্গুণ বোলে শুনো বিশ্বগিৰি সেই মহাজন এই দফাটো অকণমান ব্যাখ্যা কৰিবলৈ তোমালোকে ভালকৈ যত্ন কৰিবা অৰ্থাৎ মোটামুটিকৈ এই বস্তুখিনি চালেই এইটো কবিতাৰ পৰা হ'ব এতিয়া আমি যাত্ৰা কৰিব বিচাৰিছোঁ নলিনীবালা দেৱীৰ মিলন এই মিলন কবিতাটো আমাৰ কাৰণে খুব বেছি গুৰুত্বপূৰ্ণ কাৰণ নলিনীবালা দেৱীৰ মিলন কবিতাটো সমান্তৰালভাৱে কবি পৰিচয়টো বহুত বেছি গুৰুত্বপূৰ্ণ যিসকল কবিৰ অসমীয়া সমাজ জীৱনত এটা মহত্ব আছে যিসকল কবি অসমীয়া সমাজ জীৱনত এটা বিশেষ দখল আছে যাৰ জৰিয়তে অসমীয়া সমাজ জীৱনে বহুত কিবা কিবি পাইছে তেওঁলোকৰ কবি পৰিচয়ৰ পৰা বা এই কবিতাটোৰ উপৰিঞ্চি তথ্যৰ পৰা বহুবিলাক প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে গতিকে পইণ্ট টু বি নোটেড মই যিটো কৈ যাম সকলো লিখি যোৱা দেই ভালকৈ আমনি লাগিছে নি আমনি লাগিলে নহ'ব আৰু দুদিনৰ পিছত অসমীয়া আছে গোটেই বছৰটো তহঁতি অসমীয়া নপঢ়িলি কাইলৈ পঢ়িম পৰহিলৈ পঢ়িমকৈ থৈ দিলি এতিয়া যদি এই দুদিন ভালকৈ কষ্ট কৰা নহয় মই কোৱা মতে মই কৈছোঁ চবৰে নম্বৰ ভাল হ'ব গতিকে এই দুদিন কষ্ট কৰিব লাগিবই তাৰপিছত অসমীয়া সদায় পঢ়ি থাকিব নালাগে মেজৰ লোৱাখিনিয়ে পঢ়িব বাকীখিনিয়ে পাছ কৰ্চ হিচাপে পঢ়িব কিন্তু এইখন পেপাৰত যদি তহঁতি ভালকৈ নম্বৰ এটা ল'ব নোৱাৰ তেতিয়াহ'লে কিন্তু গোটেই জীৱন পস্তাই থাকিব লাগিব কি কাৰণে কাৰণ অসমীয়াত যদি ভালকৈ মাৰ্কছটো উঠি যায় পাৰ্চেণ্টেজটো বাঢ়ি যাব ছায়েন্সৰ ল'ৰাই হওক আৰ্টছৰ ল'ৰাই হওক পাৰ্চেণ্টেজটো আজি তাৰিখত বহুত গুৰুত্বপূৰ্ণ গতিকে অসমীয়াত ভাল নম্বৰ আহিব লাগিবই আৰু সেইটো কাৰণে পঢ়িব লাগিবই আমনি লাগিলে উঠি যাব নোৱাৰিবি গতিকে ভালকৈ শুনি ল মিলন নলিনীবালা দেৱী কি কবি বুলি কোৱা হয় অতীন্দ্ৰিয়বাদী কবি হ'ল তাৰপিছতে আমি চাবলগীয়া তেওঁ দুখন কবিতা পুথি সন্ধিয়াৰ সুৰ আপোন সুৰ হ'ল তাৰপিছত আহিলে ইম্পৰ্টেণ্ট প্ৰশ্ন যে তেওঁ স্বদেশ প্ৰেমৰ সুৰ থকা কবিতা পুথিৰ নাম যুগদেৱতা জাগৃতি এই দুখন স্বদেশ প্ৰেমৰ সুৰ থকা কবিতা তাৰপিছত দুখন জীৱনীমূলক গ্ৰন্থ আত্মজীৱনী নহয় কিন্তু এইটো বহুতে ভুল কৰে আত্মজীৱনী বুলি সুধিলে বিশ্বদীপা স্মৃতিতীৰ্থ লিখি দিয়ে আৰু জীৱনীমূলক গ্ৰন্থ বুলি সুধিলে কি লিখি দিয়ে এৰি অহা দিনবোৰ লিখি দিয়ে এই পাৰ্থক্যটো বুজি ল'ব লাগিব মোৰ মানে জীৱন সোঁৱৰণ এখন কোনে লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী মানে অটোবায়োগ্ৰাফি নিজৰ জীৱনটোৰ বিষয়ে তেওঁ লিখিছে মোৰ সোঁৱৰণী এখন কাৰ আত্মজীৱনী পদ্মনাথ গোহাঁই বৰুৱাৰ আৰু নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হৈছে এৰি অহা দিনবোৰ কিন্তু জীৱনীমূলক গ্ৰন্থ বুলি ক'লে এতিয়া ধৰি ল'লোঁ মই কোনোবা এজনৰ বিষয়ে তেওঁৰ জীৱনটোৰ বিষয়ে লিখিছোঁ সেইখন হৈছে জীৱনীমূলক গ্ৰন্থ কিন্তু মই মোৰ নিজৰ বিষয়ে লিখিলে কি হ'ব আত্মজীৱনীমূলক গ্ৰন্থ এই পাৰ্থক্যটো কিন্তু মনত ৰাখিব লাগিব বহুতে এইটো ভুল কৰে গতিকে নলিনীবালা দেৱীৰ যিখন আত্মজীৱনীমূলক গ্ৰন্থ সেইখন হৈছে এৰি অহা দিনবোৰ আৰু তেওঁৰ জীৱনীমূলক গ্ৰন্থ হৈছে স্মৃতিতীৰ্থ বিশ্বদীপা এইটো ভালকৈ চাব লাগিব কোনখন গ্ৰন্থৰ বাবে কবিগৰাকীয়ে সাহিত্য একাডেমী বঁটা পাইছিলে আৰু কিমান চনত পাইছিলে 1968ত অলকানন্দা কাব্যগ্ৰন্থৰ বাবে আকৌ মই কৈছোঁ
অলকানন্দা কাব্যগ্ৰন্থৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে আৰু এই যিটো কবিতা কোনটো কবিতা মিলন কবিতাটো কোনখন কিতাপৰ পৰা তুলি দিয়া হৈছে এইটো প্ৰশ্ন আহে সন্ধিয়াৰ সুৰ কাব্যগ্ৰন্থখনৰ পৰা তুলি দিয়া হৈছে এতিয়া মই কবিতাটো গোটেইটো পঢ়ি নাযাওঁ কি কাৰণে পঢ়ি নাযাওঁ মই মূল ভাৱটো সকলোকে চমুকে কৈ দিছোঁ যে এইটো এটা হৈছে আধ্যাত্মিক চেতনাৰ কবিতা অৰ্থাৎ কবিয়ে ভগৱানক সকলোতে উপলব্ধি কৰিবলৈ চেষ্টা কৰিছে কবিৰ জীৱনটো বহুত কাৰুণ্য দুখ কষ্টৰ মাজেদি তেওঁ পাৰ কৰিছে কিন্তু তেওঁ সুখী হোৱাৰ বাবে তেওঁ নিজৰ জীৱনটোক উপলব্ধি কৰাৰ বাবে এটা মাধ্যমক তেওঁ আধাৰ হিচাপে লৈছে সেয়া হৈছে আধ্যাত্মিকতা আৰু আধ্যাত্মিকতাই কি বুজায় এই গোটেই জগত বিশ্ব ব্ৰহ্মাণ্ড কাৰ অংশ ভগৱানৰ অংশ আৰু তেওঁৰ লগত প্ৰত্যেক মুহূৰ্ততে একাত্ম হৈ থকাটোৱেই এজন ভক্তৰ অন্যতম এটা মানে ইচ্ছা বা তেওঁৰ এটা বিশেষ কাম্য আৰু নলিনীবালা দেৱীয়েও প্ৰত্যেক মুহূৰ্ততে দুখবিলাকৰ পৰা আঁতৰি কাৰ লগত একাত্ম হৈ থাকিব বিচাৰিছে ভগৱানৰ লগত গতিকে তেওঁ গোটেই জগতখনৰ মাজত যেন ভগৱানৰ অস্তিত্বক উপলব্ধি কৰিছে মোটামুটি আমি আগতে যিটো কবিতা পঢ়ি আহিলোঁ তাৰ লগত ক'ৰবাত নহয় ক'ৰবাত সুৰটোৰ অকণমান মিলো আছে প্ৰথম কথা তেওঁ সপোনে দৃঢ়কে নিজৰ জীৱনৰ অস্তিত্ববিলাকৰ মাজত কাক দেখিছে ভগৱানক দেখিছে নিশাৰ জোনাকী পোহৰত তেওঁ ভগৱানক দেখিছে গধূলিৰ তৰা ভৰা ধুনীয়া আকাশখনত তেওঁ ভগৱানক দেখিছে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পাছত সেই সুন্দৰ ৰাতিপুৱাটোত তেওঁ ভগৱানৰ অস্তিত্বক উপলব্ধি কৰিবলৈ চেষ্টা কৰিছে আৰু নিজান ৰাতি যেতিয়া সকলো মানে শুই থাকে নিখুঁতি জগত সেই সময়খিনিতো কিন্তু তেওঁ ভগৱানৰ অস্তিত্বক উপলব্ধি কৰিছে অৰ্থাৎ ঈশ্বৰৰ অস্তিত্বটোক তেওঁ কেনেদৰে উপলব্ধি কৰিছে সেই কথাটো এই কবিতাটোৱে মূলকে ক'বলৈ বিচাৰিছে গতিকে কবিতাটোৰ মূল ভাৱটো ভালকে মনত ৰাখিবা তাৰপিছত এটা প্ৰশ্ন আহি থাকে যে কবিয়ে ভগৱানক ক'ত ক'ত দেখে এই যে ইয়াত উল্লেখ আছে যে পুৱাৰ উষা লগ্নত তেওঁ দেখে নিজম ৰাতি সকলো শুই থাকোঁতে সপোনত তেওঁ দেখে গধূলিৰ সময়ত সন্ধিয়াৰ সময়ত তৰা ভৰা আকাশৰ মাজত তেওঁ দেখে এই গোটেই কথাখিনি ভালকৈ তাত উল্লেখ কৰিব লাগিব বাকীখিনি কবিতাৰ কিতাপ সম্পৰ্কীয় কথা কি কি আহিব পাৰে ক'ৰ পৰা তুলি দিয়া হৈছে সেইখিনি মই ক'লোঁ গতিকে এইটো কবিতা ভালকৈ চালে মই পাৰিবা বুলি আশাবাদী এতিয়া আমি আহিলোঁ জনতাৰ আহ্বান এইটো কবিতা বহুতে বৰ টান পায় এইটো কথা মই জানো কাৰণ এই কবিতাটোৰ শব্দবিলাক যথেষ্ট এটা মানে শক্তিশালী শব্দ আৰু জ্যোতিপ্ৰসাদৰ কবিতা মানে আহা কি ধুনীয়া কবিতা তেওঁ লিখিছিলে ৰণ 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 আলোড়ন কম্পন ঘনঘোৰ গৰ্জন অস্তৰ ঝনঝন সীমান্তে প্ৰান্তে শত্ৰু যে অগণন অসমীয়া জীৱনৰ সন্ধিক্ষণ গতিকে জ্যোতিপ্ৰসাদৰ কবিতাত এটা কি আছে শক্তিশালী ভাৱ আছে জ্যোতিপ্ৰসাদৰ কবিতাত স্বদেশ প্ৰেমৰ অনুৰণন আমি দেখিবলৈ পাওঁ আৰু জ্যোতিপ্ৰসাদৰ কবিতাবিলাক গোটাই একমাত্ৰ কবিতা পুথি এখন তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশ কৰিছিলে সেই কিতাপখনৰ নামটো হৈছে লুইত পাৰৰ অগ্নিসুৰ এইটো মনত ৰাখিবা এইটো একদম এটা মানে বহুতে নজনা কথা কাৰণ জ্যোতিপ্ৰসাদৰ কবিতা পুথিখনৰ নাম কি বুলি ক'লে আমাৰ সাধাৰণতে মনলৈ নাহে নাটককেইখনৰ নাম আহে কবিতা কিতাপখনৰ নাম হৈছে লুইত পাৰৰ অগ্নিসুৰ তাৰপিছত তেওঁৰ কবিতাৰ যদি কিবা কি আহে দুটা বৈশিষ্ট্য যদি লিখিবলৈ আহে তোমালোকে কবি পৰিচয়টো ভালকৈ পঢ়িলে 113 পৃষ্ঠাত তোমালোকে দেখিবলৈ পাবা যে তেওঁৰ কবিতাৰ বিশেষত্ব কি দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ অৰ্থাৎ তেওঁ দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্ম হৈ থাকে জনতাৰ প্ৰতি দায়বদ্ধতা যে সাধাৰণ ৰাইজৰ প্ৰতি তেওঁলোক দায়বদ্ধ যৌৱন সুলভ দীপ্ততা এইবিলাক হৈছে তেওঁৰ কবিতাৰ বৈশিষ্ট্য আৰু এটা প্ৰশ্ন আহে সাধাৰণতে এবাৰ মানে প্ৰি ফাইনেল এক্সামিনেশ্যনতো কোনোবা ডিষ্ট্ৰিক্টত আহিছিলে বহুতে এইটো পৰা নাই প্ৰশ্নটো হৈছে তেওঁৰ গীতসমূহত কোন দুটা সুৰ ধ্বনিত হৈছে বহুতে কেৱল ৰোমান্টিকটো লিখিছে ঠিক ৰোমান্টিক নহয় ইয়াত যেনেকৈ আছে তেনেকৈ ক'ব লাগিব তেওঁৰ গীতবিলাকত কবিতাৰ কথা কোৱা নাই গীতবিলাকত কোমল মধুৰ 1 নম্বৰ কোমল মধুৰ আৰু পৰশদীপ্ত দুইটা সুৰ ধ্বনিত হৈছে অৰ্থাৎ সাধাৰণ যিটো কোমল মধুৰ ৰোমান্টিচিজম সেইটো আছে আৰু কি আছে পৰশদীপ্ত যিটো উগ্ৰতা সমাজ পৰিৱৰ্তনৰ কাৰণে এটা আকাংক্ষা থকা উগ্ৰতা সেইটো তেওঁৰ কবিতাবিলাকত আমি দেখিবলৈ পাওঁ যেনে উদাহৰণ হিচাপে যদি কওঁ আমি
লুই তৰে পানী যাবি বৈ, কোমল সুৰ। লুই তৰ পাৰৰে আমি ডেকা ল'ৰা, মৰিবলে ভয় নাই। এইটো হৈছে পৰুষদীপ্ত যিটো সুৰ। এই দুটা সুৰ তেওঁক গীতবিলাকৰ মাজত দেখিবলৈ পাওঁ। তেওঁৰ প্ৰথম নাটকখনৰ নাম হৈছে সোণিত কুঁৱৰী। 14 বছৰ বয়সত লিখিছিলে, যেতিয়া আমি ললিপপটো খাবলৈ শিকোঁ, যেতিয়া আমি চানা আনি দে, বাদাম আনি দে বুলি উৎপাত কৰি ঘূৰি ফুৰোঁ, পূজাত বেলুন লাগে বুলি কান্দোঁ। 14 বছৰ বয়স জ্যোতিপ্ৰসাদে কিন্তু সোণিত কুঁৱৰী লিখি পেলালে, যিখন সোণিত কুঁৱৰী আজিও আমাৰ কাৰণে অবিশ্বাস্য। ইমান সুন্দৰ গীত সংলাপে সোণিত কুঁৱৰীক সজীৱ কৰি ৰাখিছে। সেইখনেই হৈছে জ্যোতিপ্ৰসাদৰ প্ৰথম নাটক। তাৰ উপৰিও ৰূপালীম, লভিতা, খনিকৰ এইকেইখন নাটক তেওঁ ৰচনা কৰিছিলে। আৰু জ্যোতিপ্ৰসাদে প্ৰথমখন কথাছবি 1935 চনত নিৰ্মাণ কৰিছিলে। নামটো সকলোৱে জানে, কাৰণ অসমীয়া চলচ্চিত্ৰৰ গতিধাৰাত পঢ়ি আহিছে। জয়মতী। লগতে 1939ত 1939 চনত তেওঁ লিখিছিলে কি? ইন্দ্ৰমালতী, 2 নম্বৰখন কথাছবি। আৰু তেওঁ কি বুলি কোৱা হয়? ৰূপকোঁৱৰ বুলি কোৱা হয়, আমি সকলোৱে জানো। এই কবিতাটো অকণমান টান বুলি সকলোৱে কৈ থাকে, গতিকে মই এবাৰ আকৌ ৰিভাইজ কৰাই দিছোঁ। হে মোৰ আলোক পূজাৰী প্ৰাণ, আজি সুন্দৰৰ পূজা থাপনাত যাচিবি কিহেৰে ষোড়শ প্ৰচাৰ, গাবি কি ৰাগ কি সুৰেৰেনো পুৱা সন্ধিয়াৰ গান, আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান। হে মোৰ আলোক পূজাৰী প্ৰাণ, যে মোৰ মনটো, মোৰ প্ৰাণটো কি পূজাৰী? আলোক পূজাৰী, অৰ্থাৎ পোহৰ বিচৰা মোৰ প্ৰাণটো, পৰিৱৰ্তনকামী মোৰ প্ৰাণটো, যি সমাজখনত এটা নতুন বাতাবৰণ সৃষ্টি কৰিব খুজিছে, সেই প্ৰাণটো, অৰ্থাৎ তেওঁ নিজক প্ৰশ্ন কৰিছে। আজি সুন্দৰৰ পূজা থাপনাত যাচিবি কিহেৰে ষোড়শ প্ৰচাৰ, যে আজি তই সমাজখনৰ পৰিৱৰ্তনৰ বাবে তইনো কি অৱদান আগবঢ়াবি, সেইটো প্ৰশ্ন তেওঁ নিজক নিজেই কৰিছে। কিন্তু এইকণতে এটা শব্দ আহি পৰিলে, ষোড়শ প্ৰচাৰ মানে কি? এইটো এটা প্ৰশ্ন আহে, কেতিয়াবা 1 নম্বৰ, কেতিয়াবা 2 নম্বৰৰ কাৰণে। ষোড়শ প্ৰচাৰ মানে হৈছে পূজাৰ 16বিধ উপকৰণ। পূজা এটা কৰিবলৈ যাওঁতে 16 প্ৰকাৰৰ বস্তু ব্যৱহাৰ কৰি পেলাই তাত পূজা কৰিবলগীয়া হয়। এই 16বিধ উপকৰণক একেলগে কি বুলি কোৱা হয়? ষোড়শ প্ৰচাৰ বুলি কোৱা হয়। শব্দটো কিন্তু বহুতে ভুল কৰে। মূৰ্ধন্য শতকাই সু, দয় ৰ, তালব্য শতকাই সু, প প্ৰথম শতকাই চা, ৰ, ষোড়শ প্ৰচাৰ। প্ৰচাৰ নহয় কিন্তু, ৰ কাৰ নালাগে। আৰু সেই 16বিধ উপকৰণ কি বুলিও কেতিয়াবা প্ৰশ্ন আহে। 16বিধ উপকৰণ কি হৈছে? আসন, স্বাগত, পাদ্য, অৰ্ঘ্য, আচমানীয়, মধুপৰ্ক, পুনৰাচমানীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা। এই 16বিধ বস্তুক একেলগে কি বুলি কোৱা হয়? ষোড়শ প্ৰচাৰ। ইয়াত অৱশ্যে জ্যোতিপ্ৰসাদে পূজাৰ কথা কোৱা নাই, যে সমাজখনৰ পৰিৱৰ্তনৰ বাবে তই কি ৰূপেৰে তোৰ সহযোগিতা আগবঢ়াবি, সেই প্ৰশ্নটো তেওঁ কৰিছে। গাবি কি ৰাগ কি সুৰেৰেনো পুৱা সন্ধিয়াৰ গান, আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান। কাৰ আহ্বান? জনতা। জনতা মানে কোন? আমিবোৰ, সাধাৰণ ৰাইজ। গোটেই বিশ্বই আজি পৰিৱৰ্তন বিচাৰিছে, গোটেই বিশ্বই আজি ৰূপান্তৰ বিচাৰিছে, দাসত্বৰ পৰা মুক্তি বিচাৰিছে, স্বাধীনতা বিচাৰিছে, ব্ৰিটিছৰ শাসন নালাগে বুলি কৈছে, পুৰণিদিনীয়া সমাজৰ কুসংস্কাৰ নালাগে বুলি কৈছে, নতুন এখন সমাজ বিচাৰিছে। এই কথাটোকে জ্যোতিপ্ৰসাদে ক'ব বিচাৰিছে, যে আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান, যে আজি গোটেই বিশ্বখনে, গোটেই বিশ্বৰ জনতাই আজি পৰিৱৰ্তন বিচাৰিছে। তাৰপিছত কি বুলি ক'লে? আজি জনতাৰ পংকজৰূপ জাগে পদুমৰ দৰে, বোকাত জনমা মানুহে আজি আকাশলৈ আলোকলৈ উঠি আহে, বেলি মোৱা হৈ আহে। যে আজি জনতাৰ পংকজৰূপ জাগে পদুমৰ দৰে। পদুম ফুল পাহৰ জন্ম হৈছে বোকাত, কিন্তু সি কেতিয়াও বোকাৰ মাজত নিজৰ জীৱনটো শেষ কৰি নিদিয়ে। সি মাটি পানী ফালি পেলাই ক'লৈ ওলাই আহে? পোহৰলৈ ওলাই আহে। সেইকাৰণে কৈছে, বোকাত জনমা মানুহে আজি আলোকলৈ উঠি আহে, বেলি মোৱা হৈ হাঁহে। বেলি হৈছে যোগাত্মকতাৰ প্ৰতীক, উজ্জ্বলতাৰ প্ৰতীক, পোহৰৰ প্ৰতীক। গতিকে আজিৰ সমাজখনে যে পোহৰ বিচাৰিছে, পৰিৱৰ্তন বিচাৰিছে, সেই কথাটো জ্যোতিপ্ৰসাদে কৈছে। মাটি পানীৰ বিদাৰী বক্ষ, জননী গৰ্ভৰ এন্ধাৰ কক্ষ ওলাল এৰিবলে। মাটিৰ পানীৰ বিদাৰী বক্ষ, যে মাটি আৰু পানীৰ বুকুখন ফালি চিৰি, জননী গৰ্ভৰ এন্ধাৰ কক্ষ, মাকৰ গৰ্ভখন যেনেদৰে অন্ধকাৰ, কাৰ? পদুম ফুল পাহৰ, চাৰিওফালে বোকা কদৰ্যময় লেতেৰা, সেই অন্ধকাৰ গৰ্ভৰ ফালি চিৰি ওলাল এৰিবলে তেওঁ বাহিৰলৈ ওলাই অহাৰ সংকল্প লৈছে, পোহৰত পাহি মেলিবলৈ। এই পোহৰবিলাকত তেওঁ আনন্দত
নাচি ফুৰিব বিচাৰিছে আকাশত সৌন্দৰ্য সিঁচিবলৈ বতাহত ৰেণু বিলাবলৈ মানুহৰ এই পৃথিৱীখনত শান্তি সুৰভি বিয়পাই দি বিশ্বৰ এই সৌন্দৰ্য সৃষ্টিৰ মহান মেলাত অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ অৰ্থাৎ পদুম পাহে যেনেদৰে বোকা পানী ফালি চিৰি পোহৰলৈ ওলাই আহি পৰিৱৰ্তনমুখী জীৱনটোৰ লগত একাত্ম হ'ব বিচাৰিছে আমাৰ সৰ্বসাধাৰণ মানুহেও এই পৰম্পৰাগত কুসংস্কাৰ অন্ধবিশ্বাস জাত পাত শোষণ নিষ্পেষণ এইবিলাকৰ পৰা মুক্ত হৈ সকলোৱে একেলগে আগুৱাব বিচাৰিছে এখন ধুনীয়া সমাজ সৃষ্টি কৰিব বিচাৰিছে এখন পোহৰৰ সমাজ সৃষ্টি কৰিব বিচাৰিছে সেইটো কাৰণে তেওঁ প্ৰায় গীতবিলাকত পোহৰৰ ধাৰণাটো থাকে তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ ভিনব স্বাগত স্বাগত সতীৰ্থ এই পোহৰৰ কনচেপ্টটো জ্যোতিপ্ৰসাদে বৰ ভাল পাইছিলে পোহৰ তেওঁ ভাল পাইছিলে আৰু সেইবাবে প্ৰত্যেকটো কবিতা গীতত ক'ৰবাত নহয় ক'ৰবাত পোহৰ শব্দটো তেওঁ ব্যৱহাৰ কৰে আমি আকৌ উভতি আহিছোঁ কবিতাৰ মাজলৈ যে আজি মানৱৰ জনজীৱনৰ সংহত অভ্যুত্থান যে আজি গোটেই জনজীৱন একত্ৰিত হৈ পৰিৱৰ্তনৰ বাবে ওলাই আহিছে কেৱল অসমত নহয় ভাৰতবৰ্ষত নহয় সমগ্ৰ বিশ্বত ক'ৰবাত যদি শিল্প বিপ্লৱ হৈছে ক'ৰবাত যদি স্বাধীনতা আন্দোলন হৈছে ক'ৰবাত যদি বিজ্ঞানৰ বিপ্লৱ হৈছে ক'ৰবাত ৰেনেছা হৈছে মুঠতে সকলোফালে পৰিৱৰ্তন দেখা দিছে ক'ত সমগ্ৰ বিশ্বত সেইটো কাৰণে কবিয়ে কৈছে আজি মানৱৰ জনজীৱনৰ সংহত অভ্যুত্থান দুৰ্নিবাৰ ভূমিকম্প উল্লাসে বিকশিত হৈ আহিছে সেই মহাজীৱনৰ প্ৰবাহে প্ৰবাহে জনতাৰ মহাপ্ৰাণ যে গোটেই জনজীৱনে আজি পৰিৱৰ্তন বিচাৰিছে ভূমিকম্পক যেনেদৰে কোনেও ৰোধ কৰিব নোৱাৰে আজিৰ মানৱৰ এই উত্থানকো কোনেও ৰোধ কৰাটো সম্ভৱ নহয় আৰু সকলোৰে তেজে তেজে জীৱনৰ প্ৰবাহে প্ৰবাহে এই পৰিৱৰ্তনটো তেওঁলোকে বিচাৰিছে আজি জনতাৰ আলোক বিজয় অপূৰ্ব অভিযান আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান আজি গোটেই বিশ্বখনত যিটো পৰিৱৰ্তন আহিছে মই পাছত আকৌ কেতিয়াবা ভালকৈ পঢ়াম যিবিলাক ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্ট কিন্তু এতিয়া মই এইসকলক মাত্ৰ ৰিভাইজ কৰাইছোঁ সেইকাৰণে মূল কথাখিনি কৈ গৈছোঁ যাতে তোমালোকৰ মনত পৰে দেই ডিটেইলছত মই পঢ়াই যোৱা নাই নৱজীৱনৰ মহাসংঘাতে কপাই বৰ্তমান আজি সাৰ্থক হ'ল বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ প্ৰবুদ্ধ জনতাৰ জয় জয় জনতন্ত্ৰ জয় স্বতন্ত্ৰ জয় স্বতন্ত্ৰ জয় 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 আলোক মন্ত্ৰপুত মহামানৱতন্ত্ৰ জয় জনতন্ত্ৰ জয় স্বতন্ত্ৰ জয় স্বতন্ত্ৰ অৰ্থাৎ তেওঁ মানৱতাৰ জয়গান কৰিছে স্বাধীনতাৰ জয়গান কৰিছে নতুন পৰিৱৰ্তনবিলাকে যে অতীতৰ চলি অহা কাৰবাৰবিলাকৰ মাজত এটা সংঘাতৰ সৃষ্টি কৰিছে যাৰ ফলত বৰ্তমানটো কঁপি উঠিছে সেই কথাটো তেওঁ কৈছে আৰু তেওঁ কৈছে প্ৰবুদ্ধ জনতাৰ জয় যি জনতাই আজি কুসংস্কাৰ অন্ধবিশ্বাস মানে পৰাধীনতা এইবিলাকক ভৰিৰে গছকি স্বাধীনতাক আমি এখন সুন্দৰ আলোক বিজয়ী সুন্দৰ সমাজ সাংস্কৃতিক সমাজ গঢ়িব বিচাৰিছে সেই জনতাক মই নমস্কাৰ জনাইছোঁ সেই জনতাৰ জয় হওক স্বতন্ত্ৰতাৰ জয় হওক গণতন্ত্ৰৰ জয় হওক আৰু সেই গণতন্ত্ৰক তেওঁ নমস্কাৰ জনাই কবিতাটো সামৰিছে ইয়াত মই কোৱাৰ দৰে জ্যোতিপ্ৰসাদৰ সৃষ্টিসমূহৰ বিষয়ে তেওঁৰ কবিতাৰ বৈশিষ্ট্য তেওঁৰ গীতৰ দুটা বৈশিষ্ট্য তেওঁৰ কবিতাৰ কিতাপখনৰ নাম কি আছিলে প্ৰথম নাটকখনৰ নাম কি আছিলে সুৰসু প্ৰচাৰ মানে কি এই বস্তুখিনি চাবা আৰু লগতে কবিতাটোৰ মূল ভাৱটো ভালকৈ চাব লাগিব এইটো মোটামুটি হৈ গৈছে আৰু আমাৰ বেছি কবিতা নাই কাঠমিস্ত্ৰী ঘৰ আছে তাৰপিছত আছে আঘোণৰ কুঁৱলী উভতি নহাৰ কবিতা কৰুণতম মই কৰুণতমটো এবাৰ কৈ দিছোঁ ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ তেওঁৰ কবিতা কৰুণতম এই কৰুণতম কবিতাটোৰ একেবাৰে চুটি কবিতা কিন্তু তাৰ মাজত বহুত কিবা কিবি অৰ্থ সোমাই আছে ইয়াৰ পৰা আহিব পৰা সম্ভাৱ্য প্ৰশ্ন প্ৰথমটোৱে হৈছে যে নিৰ্মলপ্ৰভা বৰদলৈ প্ৰথম কবিতা পুথিখনৰ নাম কি বনফৰিঙৰ ৰং এইটো তোমালোকে মনত ৰাখিবা তাৰপিছত আহিলে সোণবৰণীয়া আই আৰু সুৰীয়ামাত তেওঁৰ গীতৰ পুথি এইটো কেতিয়াবা প্ৰশ্ন সোধে তেওঁৰ গৱেষণামূলক গ্ৰন্থৰ পুথি কেতিয়াবা সোধে দেৱী সূৰ্য শিৱ এইকেইখন মনত ৰাখিবা আৰু সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা পাইছিলে এই কবিতাটো হৈছে আহিনৰ পথাৰৰ গোন্ধ কেনেবাকৈ নাকত আহি লাগিলে মই হেৰা পাওঁ মোৰ দেউতাক দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আইক মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত একদম চুটি কবিতা কিন্তু বহুত মিনিংফুল কবিতা আহিনৰ পথাৰৰ গোন্ধ কেনেবাকৈ নাকত আহি লাগিলে মই হেৰা পাওঁ মোৰ দেউতাক যে তেওঁ দেউতাক এজন কৃষক আছিলে কৃষিজীৱী সমাজখনক পৰম্পৰাটোক অসমীয়া জাতীয় জীৱনৰ পৰম্পৰাটোক তেওঁ কি কৰিছিলে প্ৰতিনিধিত্ব কৰিছিলে
যাৰ বাবে ক'ৰবাত যদি তেওঁ কেতিয়াবা আহিনৰ পথাৰৰ গোন্ধ নাকত তেওঁ লাগে তেতিয়াহ'লে তেওঁৰ দেউতাকলৈ মনত পৰে দেউতাকে খেতি কৰিছিলে কাৰণে পৰম্পৰা কৃষ্টিক জীয়াই ৰাখিছিলে কাৰণে দেউতাকলৈ তেওঁ মনত পৰে আহিনৰ পথাৰৰ গোন্ধটো পোৱাৰ লগে লগে মাক আছিলে এগৰাকী অতি পাকৈত শিপিনী অৰ্থাৎ তেওঁ গোটেই অসমীয়া শিপিনীৰ সমাজখনক প্ৰতিনিধিত্ব কৰিছে আমাৰ সংস্কৃতিৰ হাতৰ কামবিলাকক প্ৰতিনিধিত্ব কৰিছে গতিকে মাকে গামোচা বৈছিলে কাৰণেই দোকানলৈ যেতিয়া কবি যায় জাপ ভঙা গামোচাবিলাকৰ গোন্ধটো পালে মাকলৈ মনত পৰে কিন্তু কবিয়ে প্ৰশ্ন কৰিছে আমাৰ হাতত আজি পৰম্পৰা নাই খেতি গ'ল হাতৰ কাম গ'ল তাত ববলৈ আমি এৰিলোঁ আমি টাউনত ফ্লেটত থাকোঁ গতিকে মই মোৰ ভৱিষ্যতৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে ক'ত থৈ যাম মোৰ হাতত একোৱেই নাই মেগী চাওমিন এইবিলাকত আমি থৈ যাব পাৰিম নোৱাৰোঁ ইনষ্টাগ্ৰাম ফেচবুকে আমাক ৰাখি থ'ব নথয় সেইবিলাক সকলো ক্ষণস্থায়ী বস্তু আমাক জীয়াই ৰাখিব কেৱল পৰম্পৰা আৰু সংস্কৃতিয়ে কিন্তু আমাৰ হাতত নগৰীয়া জীৱনটোত বৰ্তমান সেই বস্তুবিলাক নাইকিয়া হৈ গৈছে আমি ক'ত নিজক সন্তানৰ বাবে থৈ যাম অৰ্থাৎ বৰ্তমান সমাজখন যে কৃষ্টি সংস্কৃতিৰ পৰা এটা পৃথক জীৱনলৈ গতি কৰিছে গ্ৰাম্য জীৱনটোৰ পৰা নগৰীয়া সভ্যতালৈ গতি কৰিছে য'ত তেওঁলোকৰ কোনো স্মৃতি নাই য'ত তেওঁলোকৰ কোনো মেমৰি নাই য'ত তেওঁলোকৰ কোনো সাংস্কৃতিক আধাৰ অথবা পৰম্পৰা নাই যাৰ বাবে আমি ভৱিষ্যত প্ৰজন্মলৈ নিজক থৈ যাব নোৱাৰোঁ এই কথাটো কবিয়ে কবিতাটোৰ মাজত আমাক প্ৰকাশ কৰিছে বৰ ধুনীয়া কবিতা মই ইতিমধ্যে কেইটামান শ্বৰ্ট কুৱেশ্যনৰ বিষয়ে ক'লোঁ ইয়াৰ উপৰিও এই কবিতাটো ক'ৰ পৰা তুলি আনিছে সেইটো কেতিয়াবা প্ৰশ্ন হয় ক'ৰ পৰা আনিছে দিনৰ পিছত দিন নামৰ কাব্যগ্ৰন্থখনৰ পৰা তুলি আনিছে এইকেইটা বস্তু ইয়াত ভালকৈ চালে হৈ যাব বাকী পৰীক্ষা কেইদিনৰ আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে যে আমি যিমান পাৰোঁ সিমান ৰিলেক্স হৈ থাকিব লাগে দিনটোত অন্ততঃ 5-10 মিনিট হ'লেও কিবা এটা কমেডি ভিডিঅ' চাই কাৰোবাৰ লগত কথা পাতি হাঁহিব লাগে যেতিয়া মানুহে হাঁহে আমাৰ ব্ৰেইনত কিছুমান বিশেষ হৰমন ৰিলিজ হয় যি আমাক এনাৰ্জেটিক কৰি তোলে যি আমাক সাজু কৰি তোলে কিন্তু যেতিয়া মানুহে ভয় খাই থাকিব ন পৰীক্ষাৰ কাৰণে তেতিয়া কিছুমান নিগেটিভ যিবিলাকে আমাক সহায় নকৰে তেনেকুৱা হৰমন ৰিলিজ হয় গোটেই বডিটো হৰমনৰ খেল গতিকে বেয়া হৰমনবিলাক যেতিয়া ৰিলিজ হ'ব মানুহটোক মানে জোপোকা লগাই দিব কি হ'ব কেনেকৈ পাছ কৰিম কেনেকৈ ইমান সোপা পঢ়িম ইমান সোপা পঢ়িবলৈ আছে কিন্তু যেতিয়া পজিটিভ হৰমন ৰিলিজ হ'ব তেতিয়া একেটা মানুহে ভাবিব যে গোটেই কিতাপখনৰ এজ ইট ইজ পৰীক্ষাত নাহে গতিকে মই ভালকৈ যিখিনি পাৰোঁ সেইখিনি ভালকৈ চাই গ'লেও শ্বৰ্ট কুৱেশ্যনখিনি ভালকৈ ৰিপিট কৰি গ'লেও অন্ততঃ মই ভাল নম্বৰ এটা পাম এই পজিটিভ এটিটিউডটো আহিবলৈ মানুহটো পজিটিভ হৈ থাকিব লাগিব সেইটো কাৰণে মই কৈছোঁ যে বিন্দাছ থাক কোনো টেনশ্যন ল'ব নালাগে ধুনীয়াকৈ অকণমান মনটো ফ্ৰেছ কৰি গা চা ধুই হাঁহি মাতি কমেডি ভিডিঅ' গান শুনি আধা ঘণ্টা সময় হ'লেও এইকেইটা দিনত নিজকে এক্টিভ কৰি ৰাখিবি তেতিয়াহে পৰীক্ষাৰ কাৰণে বহুতখিনি সুবিধা হ'ব ঠিক আছে আমি আকৌ যাত্ৰা কৰিব বিচাৰিছোঁ দেৱীৰ ওচৰত জানো ভাইৰ বেনো এইবাৰ আমি যাত্ৰা কৰিম কাঠ মিস্ত্ৰীৰ ঘৰ That is also important matter যে কাঠ মিস্ত্ৰীৰ ঘৰ also a very important কবিতা of our কিতাপ হয় নহয় এই কিতাপখন মানে এই কবিতাটো লিখিছে কোনে ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত এজন বৰ মানে বেলেগ ধৰণৰ মানুহ বৰ ধুনীয়া কবিতা লিখিছিলে আধুনিক কবিতাৰ ধাৰাটোক তেওঁ বহুতখিনি কাম কৰি থৈ গৈছে গতিকে আমি এইটো ভালকৈ জানিব লাগিব এতিয়া কথা হ'ল ইয়াত এটা বাক্য আছে সকলোৱে দেখিছে প্ৰথম কাঠমিস্ত্ৰী ঘৰ তলতে মোক যদি কোনোবাই মই আকৌ কৈছোঁ মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰ মাজত এটা হ'ব কাঠমিস্ত্ৰীৰ ঘৰ এই কবিতাটো কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো সম্পৰ্কে কোনে কৈছিলে নৱকান্ত বৰুৱাই হয় না শশাংক হয় এই নৱকান্ত বৰুৱাই যে কৈছিলে এই বাক্যটো কেতিয়াবা সোধে যে কি বুলি কৈছিলে তেতিয়া কিন্তু বাৰে বিং কৰা মানে চালে বেৰে কোৱা কথা লিখিলে নহ'ব পইণ্ট টু বি নোটেড যেনেকৈ আছে তেনেকৈয়ে লিখিব লাগিব যদি নৱকান্ত বৰুৱাই কোৱা কথাটো সোধে মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰে মাজত এটা হ'ব কাঠমিস্ত্ৰীৰ ঘৰ তাৰপিছতে তেওঁক কি কবি বুলি কোৱা হয় প্ৰগতিবাদী ধাৰাৰ কবি বুলি কোৱা হয় তাৰপিছত কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোৰ পৰা আহিব পৰা আৰু কেইটামান বিশেষ বস্তু আমি যেটো চাব লাগিব এই কবিতাটো ক'ৰ পৰা তুলি দিয়া হৈছে এইটো বহুত ইম্পৰ্টেণ্ট প্ৰত্যেকটো পাঠৰ প্ৰত্যেকটো কবিতাৰ এইটো জানিব লাগিবই
কাৰণ কোনটো বা সুধি দিয়ে আমি নাজানো, কিন্তু জনাটো অতি প্ৰয়োজন। চবকে মই কৈছোঁ ওপৰঞ্চি তথ্য কবি পৰিচয় প্ৰত্যেকটো পাঠৰ ভালকৈ পঢ়িবা, কাৰণ ইয়াৰ পৰা বিশেষকৈ কবিজনৰ বিষয়ে বহুত প্ৰশ্ন আহি থাকে। এই কবিতাটো প্ৰথম প্ৰকাশ হৈছিলে 1939 চনত দধি মহন্তই সম্পাদনা কৰা অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ মিলনত। কেৱল মিলন বুলি লিখি দিলে নহ'ব, দধি মহন্তই সম্পাদনা কৰা অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ মিলনত 1939ত এইটো প্ৰকাশ হৈছিলে। গতিকে এইটো আমি ভালকৈ চাব লাগিব। তাৰপিছত ইয়াৰ পৰা কেইটামান শব্দ অৰ্থ আমি কেতিয়াবা সোধা দেখা পাওঁ। হৰ্ম মানে কি? হৰ্ম মানে হৈছে কাৰেং। কাৰেং মানে কি? এই যে ধুনীয়া ধুনীয়া ৰজাৰ ঘৰবিলাক, এইবিলাক আমি কাৰেং বুলি কওঁ। কি বুলি কোৱা হয়? হৰ্ম। তাৰপিছত এটা আহে প্ৰশ্ন, টিপয় মানে কি? টিপয় টেবুল বুলি এটা শব্দ আছে। আজিকালি মানে প্ৰায় দেখা নাযায়, আজিকালি চবেই ডাইনিং টেবুলতে চাহ খায়, কিন্তু আগতে সম্ভ্ৰান্ত মানুহবিলাকৰ ঘৰলৈ গ'লে 3টা খুৰা থকা কাঠৰ টেবুল এখনত চাহ দিয়ে। সেই টেবুলখনৰ নামেই হৈছে টিপয় টেবুল। গতিকে টিপয়টো এটা শব্দ। জান্দা মানে কি? জান্দা মানে হৈছে পতাকা। এইটো এবাৰো আহিছিলে। গতিকে এইটো চাব লাগিব। হ'ল। এই কবিতাটোত কি বুলি কৈছে? মূল কথাখিনি মই কৈছোঁ যে কাঠমিস্ত্ৰীসকলে বহুত কষ্ট কৰে, বহুত কষ্ট কৰি তেওঁলোকে বেলেগ মানুহৰ বাবে কাম কৰে। কেৱল কাঠমিস্ত্ৰীৰ কথাই কোৱা নাই, শ্ৰমিক শ্ৰেণীটোৰ কথা কৈছে, যি দিনে ৰাতিয়ে মুখৰ ফেন বাছ কৰি বেলেগ মানুহৰ বাবে কাম কৰে, বহুত কষ্ট কৰে, কিন্তু তাৰ বিনিময়ত তেওঁলোকে কোনো কি নাপায়? মূল্য নাপায়। তাৰ বিনিময়ত তেওঁলোকে কোনো মানুহৰ পৰা উচিত যিটো প্ৰাপ্য সেইটো তেওঁলোকে কেতিয়াও নাপায়। কিন্তু তেওঁলোকৰ শ্ৰমৰ অবিহনে ডাঙৰ ডাঙৰ ধনী শ্ৰেণীটোৱে কেতিয়াও সুখী হৈ থাকিব নোৱাৰে। কাৰণ কাইলৈ যদি মিস্ত্ৰী এজনে কাম নকৰোঁ বুলি কয়, তেওঁ কোটি টকা দিলেও যদি ঘৰটো বনাই নিদিওঁ বুলি কয়, সেই মানুহজন কিন্তু ফুটপাথত থাকিব লাগিব। কিন্তু তেওঁ যে ৰাজকাৰেঙত আছে, তেওঁ যে ডাঙৰ বিল্ডিং এটাত আছে, কাৰ কাৰণে আছে? সেই শ্ৰমিকজনৰ কাৰণে আছে, সেই কাৰিকৰজনৰ কাৰণে, মিস্ত্ৰীজনৰ কাৰণে আছে। কিন্তু তেওঁলোকে কিন্তু উচিত যিটো দেহক পানী কৰাৰ পাছতো যিটো মূল্য পাব লাগে, সেইটো কিন্তু নাপায়। সমাজখনৰ এচাম মানুহে তেওঁলোকক সদায় শোষণ কৰে, নিষ্পেষণ কৰে। এই কথাবিলাক মানে কবিতাটোত তেওঁ কৈছে। তাৰপিছতে তেওঁ কি বুলি কৈছে? যে তেওঁলোক বিশ্বশিল্পী। এই শব্দটো বিশেষকৈ মনত ৰাখিবা। তেওঁলোকক বিশ্বশিল্পী বুলি কৈছে। কিয়? কাৰণ তেওঁলোকৰ হাততেই সাধাৰণ নিৰ্জীৱ বস্তু এটাই প্ৰাণ পাই উঠে। মানে হাবিৰ পৰা কাটি অনা গছ এজোপা ধুনীয়াকৈ কোনোবাই বটালি মাৰিলে, কোনোবাই কৰত লগালে, তাৰপিছত গৈ সি এটা মূৰ্তিৰ ৰূপ ল'লে, কাৰোবাৰ বিচনা এখনৰ ৰূপ ল'লে, কাৰোবাৰ টেবুল এখনৰ ৰূপ ল'লে। অৰ্থাৎ তেওঁলোকৰ হাতৰ পৰশত সাধাৰণ শুকান বস্তু এটাও এটা প্ৰাণময় বস্তুলৈ ৰূপান্তৰিত হয়। গতিকে তেওঁলোক এজন শিল্পীৰ দৰেই। তেওঁলোকে সাধাৰণ শিল ইটাৰ পৰা আৰম্ভ কৰি এটা ডাঙৰ ধুনীয়া ৰাজপ্ৰসাদ তেওঁলোকে প্ৰস্তুত কৰি দিব পাৰে। সেইটো কাৰণে তেওঁলোকক বিশ্বশিল্পী বুলি কবিয়ে উল্লেখ কৰিছে। আৰু ইয়াত বিভিন্ন ধৰণৰ ষ্টেঞ্জাৰবিলাকত এই কথাখিনিকে বৰ্ণনা কৰিছে। মই ডিটেইলছত পঢ়ি যোৱা নাই, মাত্ৰ মনত পেলাই দিছোঁ। আকৌ শেষৰ ষ্টেঞ্জাৰটোত তেওঁ কৈছে যে এই মানুহবিলাকে ইমান কষ্ট কৰে, তথাপিতো তেওঁলোকে মানে যিটো মূল্য সেইটো বিচাৰি নাপায়। গতিকে তেওঁলোকে আজি মনে মনে থাকিলে নহ'ব, আজি প্ৰতিবাদ কৰিব লাগিব। তেওঁলোকে নিজৰ অধিকাৰ নিজ বাহুবলে কাঢ়ি আনিব লাগিব, তেতিয়াহে তেওঁলোকৰ মূল্য সমাজে বুজি পাব। অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৱে, মূল কথাখিনি হৈছে শ্ৰমিক শ্ৰেণীটোৱে আমাৰ কাৰণে কষ্ট কৰে। তেওঁলোকে কষ্টৰ ফলত সামান্য বস্তু এটাকো সুন্দৰভাৱে নিৰ্মাণ কৰি আমাক সুখী কৰিবলৈ চেষ্টা কৰে, কিন্তু তাৰ বিনিময়ত তেওঁলোকে একো নাপায়। কিন্তু কবিয়ে কৈছে যে এতিয়া সেইটো সময় নহয়, আমি নিজৰ পৰিৱৰ্তন নিজেই কামনা কৰিব লাগিব। আমাৰ নিজ বাহুবলে আমাৰ অধিকাৰৰ বিষয়ে, আমাৰ প্ৰাপ্যৰ বিষয়ে আমি নেপালেও কাঢ়ি আনিব লাগিব, তেতিয়াহে আমাৰ শ্ৰেণীটোৰ পৰিৱৰ্তন হ'ব। এই ধৰণৰ কথাই কবিতাটোৰ মাজত কৈছে। গতিকে কবিতাটো প্ৰথম ক'ত প্ৰকাশ পাইছিলে, তেওঁ কোনটো ধাৰাৰ কবি, তেওঁৰ এখন কাব্য সংকলন কি আছিলে? অভিযান। এই বস্তুটো তোমালোকে চাবা। আৰু বিশ্বৰ যত কৰ্মীৰ দল, তেজ ঢালি গ্ৰহে প্ৰসাদ অনুপম, এইটো ব্যাখ্যাৰ কাৰণে তোমালোকে চাবা। তাৰ উপৰিও কাঠমিস্ত্ৰীসকলক বা তেওঁলোকক কিয় বিশ্বশিল্পী বুলি কোৱা হৈছে, এই প্ৰশ্নটো ভালকৈ তোমালোকে চাবা। এইখিনি কাঠমিস্ত্ৰী ঘৰটোত চাবলগীয়া। জনতাৰ আহ্বান আমি পঢ়িলোঁ, বৰগীত পঢ়িলোঁ। তাৰপিছত আহিলে আঘোণৰ কুঁৱলী, কেশৱ মহন্ত। কেশৱ মহন্তৰ পৰাও কিছুমান শ্বৰ্ট কুৱেশ্যন আহিব দেই। কভি কভি না 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 না,
আঘোণৰ কুঁৱলী কিহৰ কুঁৱলী আঘোণৰ কুঁৱলী কেশৱ মহন্তৰ কবিতা পুথি দুখনৰ নাম কি ৰ'দ জিকিমিকি বৰ ধুনীয়া নাম কুঁৱলী আঁতৰি যা এই দুখন মনত ৰাখিলেই হ'ল তাৰপিছতে প্ৰথম কবিতা পুথি কেতিয়াবা সুধি দিয়ে আমাৰ পৃথিৱী মোৰ যে কিমান হেঁপাহ নামৰ কবিতা পুথিখনৰ বাবে তেওঁ কি পাইছিলে সাহিত্য একাডেমি পাইছিলে কোনখন কবিতা পুথিৰ বাবে মোৰ যে কিমান হেঁপাহ কোনে কেশৱ মহন্তই এইটো মনত ৰাখিবা উমলা ঘৰ মা আৰু শদিয়ালৈ যাম এই দুখন কি গ্ৰন্থ তেওঁৰ গীতৰ শিশুৰ বাবে ৰচিত পুথি দেই গীতৰ বাবে ৰচিত সংকলন হৈছে গীতৰ সংকলন অৰ্থাৎ গীত আছে ক'ত আছে মোৰ যে কিমান হেঁপাহ সেইখনৰ কাৰণে তেওঁ কি পাইছিলে সাহিত্য একাডেমি শিশুৰ কাৰণে মা আমি শদিয়ালৈ যামেই আৰু উমলা ঘৰ এই দুখন লিখিছিলে ইয়াত আঘোণৰ কুঁৱলীক প্ৰতীক হিচাপে লৈ তেওঁ এটা প্ৰেমৰ ভাৱ ইয়াত প্ৰকাশ কৰিছে মই ভাবোঁ কবিতাটো খুব ধুনীয়া সকলোৱে জানা কবিতাটো তোমালোকে ভালকৈ চাবা আৰু লগতে এইটো কবিতাৰ পৰা কিন্তু ব্যাখ্যা আহিব গতিকে মূল ভাৱটো ভালকৈ চাব লাগিব আঘোণৰ কুঁৱলীত ধাননি লুকালে আঘোণৰ কুঁৱলীয়ে দাৱনি ঢাকিলে আঘোণৰ কুঁৱলীয়ে সেউটি হেৰালে ডাঙৰি বান্ধিম বুলি তৰাজৰি তোলাতে থাকিল আঘোণৰ আকাশতে উৰুলিৰ ৰাগী আছে আঘোণৰ আকাশত ৰাগী আৰু ৰাগী এইকেইটা ভালকৈ তোমালোকে চাব লাগিব ইয়াৰ পৰা কেতিয়াবা কি আহে শব্দ অৰ্থও আহে তেও হালধীয়া মানে কি পাতল হালধীয়া ডাঙৰি মানে কি এবাৰো আহিছিলে দেই এইটো একদম বহুত গুৰুত্বপূৰ্ণ বহুতে লিখিব পৰা নাই যি টি কথা লিখিছে ডাঙৰি মানে কি আমি যে এই ধানবিলাক কাটো সৰু সৰু গুচাবিলাক একেলগে যেতিয়া আকৌ বান্ধি পেলাওঁ ডাঙৰকৈ যিটো হয় যিটো বিৰিয়াত এনেকৈ উঠাই লৈ যায় যে সেইটোকে ডাঙৰি বুলি কয় গতিকে ডাঙৰি শব্দটোক অৰ্থ সুধিলে ধানৰ সৰু সৰু মুঠি একেলগে কৰি বন্ধা ডাঙৰ মুঠাটোকে ডাঙৰি বুলি কয় আৰু এটা আহিছিলে উৰুলি মানে কি শুভ কাৰ্য তিৰোতাসকলে কৰা ধ্বনি তৰাজৰি মানে আহিছিলে কি তৰাজৰি মানে হৈছে তৰা গছৰ পৰা প্ৰস্তুত কৰা জৰি ইয়াত অকল জৰি বুলি লিখিলে ভুল হ'ব তৰা শব্দটো আছে নহয় তৰা বুলি এজোপা গছ আছে সেই তৰা গছৰ পৰা যিটো ৰছী তৈয়াৰ কৰে কেতিয়াবা ডাঙৰি বান্ধিবলৈও সেইটো পৰা প্ৰস্তুত কৰে আমি তৰা পিঠাও খাওঁ তৰা পাতত বান্ধি পেলাই পিঠা বনাই খাওঁ নহয় হয় নহয় সেই তৰা গছৰ পৰা প্ৰস্তুত কৰা জৰিটোকে তৰাজৰি বুলি কয় ৰাগী শব্দটোৰ অৰ্থ কি এইটো কেতিয়াবা আহে নিচা বা মাদকতা মই কবিতাটো ব্যাখ্যা কৰি নাযাওঁ কাৰণ বহুত দীঘলীয়া কিন্তু মই এবাৰ কবিতাটো সকলোকে আবৃত্তি কৰি দিছোঁ মনটো ভাল লাগিব মনত থাকি যাব আৰু তোমালোকে কলেজত পঢ়োৱা মতে এবাৰ ধুনীয়াকৈ পঢ়ি ল'বা আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি একোকে নমনি কুঁৱলী নথকা হ'লে দেখিলোহেঁতেন বা পতাখন বৰণীয়ে ধানৰ আচল ভাল হৈছেনে দেউ দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিৰে মুঠি মৰা কেচ কেচ চিকমিক খৰ কাচিবোৰ দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰে সময় নোপোৱা এই যে আঘোণৰ পথাৰখনত সকলো ব্যস্ত হৈ থাকে কাৰো গাঁৱলৈ চাবলৈ সময় নাই সেই কথাখিনি কবিতাৰ মাজেদি বৰ্ণনা তেওঁ কৰিছে এইটো কিন্তু এটা প্ৰতীকাত্মক প্ৰেমৰ কবিতা ইয়াত প্ৰেমৰ গভীৰ ভাৱ লুকাই আছে মই এতিয়া সময় খুব চমু কাৰণে ইয়াত বৰ্ণনা কৰি নাযাওঁ তোমালোকে নিজে মনত পেলাই যাবা কথাখিনি কি কৈছিলে ছাৰ বাইদেৱে এবাৰ সকলোৱে মনৰ মাজত কবিতাটো মানে স্মৰণ কৰিবা মই কবিতাটো পাঠ কৰি দিছোঁ তোমালোকৰ কথাবিলাক যাতে ৰিভাইজ হৈ যায় দেখিলোহেঁতেন বা পতাখন পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেও হালধীয়া অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন এই জাক দাৱনিৰ মাজতে আছিলে নেকি সেউটিও মোৰ আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি আমাক হাই ছেকেণ্ডেৰীত এইটো পঢ়াইছিলে হেমন্ত শৰ্মা ছাৰে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ বৰ্তমান অসমীয়া বিভাগৰ অধ্যাপক হেমন্ত ছাৰে আঘোণৰ কুঁৱলী কবিতাটোৰ কাৰণে গোটেই অসম বিখ্যাত গতিকে ছাৰে আমাক যেতিয়া পঢ়াইছিলে আমাৰ কবিতাটো মনত থাকি গৈছিলে ধনৰঞ্জন কলিতা ছাৰ কবিতাৰ মানে লানিৰ বাবে বিখ্যাত গতিকে আজি মনত পৰিছে ছাৰে পঢ়োৱা সেই কবিতাটো তথাপিও নোৱাৰিনে গম ল'ব বাৰু এমুকুৰা তামোলৰ পিক ৰঙা উঠে 17 বছৰ হোৱা মুখ তোল আঘোণৰ ডালিমিৰ দাঁতত ডাঙৰি বন্ধাৰ লগ বিচাৰি বিৰিঙা তেল আৰু হালধিৰ যা বুলি ঠেলা মৰা খিলখিল হাঁহি আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি আঘোণৰ পথাৰত দাৱনিৰ কাম আছে মুঠি মুঠি কাচি ডাঙৰি কাম আছে আঘোণৰ পথাৰত কাম আৰু কাম আঘোণৰ আকাশেদি কোনোবা বিললে মন কাহি বন হাঁহ জাকি মাৰি গ'ল আঘোণৰ আকাশতে উৰুলিৰ ৰাগী আছে আঘোণৰ আকাশত ৰাগী আৰু ৰাগী আঘোণৰ বাটটোহে কুঁৱলীয়ে ঢকা মন হাঁহ খেদি খেদি বন শেষ হ'ল
আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে বৌদেউ আপুনি যে কৈছিলে সেউতীৰ কথা মোৰ কথা সেউতীক কৈছিলে জানো আঘোণৰ কুঁৱলীত ধাননি লুকালে আঘোণৰ কুঁৱলীয়ে দাৱনি ঢাকিলে আঘোণৰ কুঁৱলীয়ে সেউতী হেৰালে ডাঙৰি বান্ধিম বুলি তৰাজৰি তোলাতে থাকিল গতিকে এইটো কবিতা মই সকলোকে ক'লোঁ কোনখিনি বস্তু চাব লাগে কাঠমিস্ত্ৰী ঘৰ হৈ গ'ল জনতাৰ আহ্বান হৈ গ'ল মিলন হৈ গ'ল আৰু কিবা কবিতা থাকিলে নি উভতি নহাৰ কবিতা য়েছ উভতি নহাৰ কবিতা নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতা এইটো আমাৰ শেষ আজি আমাৰ আলোচনাৰ আজি গোটেইখিনি তোমালোকৰ ৰিভাইজ হৈ যাব কবিতা কোনখন কিতাপৰ কাৰণে নৱকান্ত বৰুৱা সাহিত্য একাডেমী বঁটা পাইছিলে ককা দেউতাৰ হাড় আকৌ কৈছোঁ নৱকান্ত বৰুৱাই ককা দেউতাৰ হাড় গ্ৰন্থখনৰ বাবে কি পাইছিলে সাহিত্য একাডেমী পাইছিলে এই যেটো কবিতা উভতি নহাৰ কবিতা কোনখন কিতাপৰ পৰা কোনটো সংকলনৰ পৰা আমাক তুলি দিছে দলঙৰ তামি ঘৰা আকৌ মনত ৰাখিবা দলঙৰ তামি ঘৰা তাৰ পিছত তেওঁৰ শিশুৰ বাবে লিখা গ্ৰন্থৰাজি এটো খালি তোমালোকে কেশৱ মহন্তৰ লগত একে কৰি নেপেলাবা দেই শিশুৰ বাবে লিখা গ্ৰন্থৰাজি কি চেমনিয়াৰ উপযোগী লিখা গ্ৰন্থৰাজি আখৰৰ জখলা হিয়ালি পালেগৈ ৰতনপুৰ এইকেইটা মনত ৰাখিবা তেওঁ উপন্যাসসমূহৰ ভিতৰত যদি লিখিবলৈ আহে কপিলী পৰিয়া সাধু ককা দেউতাৰ হাড় এই দুখন মনত ৰাখিলে হ'ল হে অৰণ্য হে মহানগৰ এটি দুটি 11টি তৰা ৰাৱণ সম্ৰাট এইকেইখন তেওঁ কবিতা পুথি বাকি কবিতাটো হ'ল যে মই নাহো এবাৰেই আহি গুচি গলো মই উভতি অহাৰ কথা নাই মই জানো কোনো নাহে মাথো নেই পৃথিৱীখনক ভাল পাই গলো এই কথাটোকে কিমান বাৰ যে ক'লো কিমান ভাবেৰে ক'লো যে আমি পৃথিৱীখনলৈ এবাৰ অহাৰ পিছত মানুহ কেতিয়াও আৰু ঘূৰি অহাৰ সুযোগ নাথাকে বা আহিলেও আমি গম নাপাওঁ আমি আহিছো নে নাই মোটামুটিকে ধৰি ল'লে আমি এবাৰ যোৱাৰ পিছত আকৌ কোনো উভতি আহিব নোৱাৰো সেইবাবে কৈছে যে মই নাহো এবাৰেই আহি গুচি গলো মই উভতি অহাৰ কথা নাই এবাৰ যে মই পৃথিৱীখনলৈ আহিলো আকৌ মই ঘূৰি আহিবলৈ পাওঁ নে নাপাওঁ মই নাজানো এবাৰ অহাৰ পিছত মই আৰু কেতিয়াও উভতি নাহো কেৱল ময়ে নহয় মই জানো যে কেৱল ময়ে নহয় আন কোনো উভতি আহিব নোৱাৰে কিন্তু এই থকা দিনকেইটাত মই পৃথিৱীখনক ভাল পাই গলো এই কথাটোকে যে আমি কিমান ধৰণে প্ৰকাশ কৰিলো কিমান ভাবেৰে প্ৰকাশ কৰিলো তাৰ কোনো আদি অন্ত নাই তাৰ পিছত তেওঁ কৈছে যন্ত্ৰণা মোৰ জিয়াৰ মন্ত্ৰ সেই মন্ত্ৰকে গালো জিয়াই থকাৰ ধেমালিটো মই এবাৰে খেলি গলো যে পৃথিৱীখন যন্ত্ৰণাময় কষ্ট আছে জীৱনত যন্ত্ৰণা মোৰ জিয়াৰ মন্ত্ৰ কিন্তু মই সেই যন্ত্ৰণাটোক জিয়াই থকাৰ এটা প্ৰেৰণা ৰূপে গ্ৰহণ কৰিলো মই জিয়াই থাকিবলৈ সেই যন্ত্ৰণাখিনিক ইন্ধন কৰি ললো যন্ত্ৰণা মোৰ জিয়াৰ মন্ত্ৰ সেই মন্ত্ৰকে গালো জিয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি ললো যে মই পৃথিৱীত সদায় জিয়াই থাকিবলৈ নাপাওঁ কেইদিনমানেই থাকিম সেই দিনকেইটা মই ভালকে থাকিবলৈ চেষ্টা কৰিছো কষ্টবিলাকৰ মাজতো হাঁহি জিয়াই থাকিবলৈ চেষ্টা কৰিছো আৰু পৃথিৱীখনক যে মই ভাল পাওঁ নিজৰ কামৰ মাজেদি মই বহু ধৰণে ক'বলৈ চেষ্টা কৰিছো আলিৰ কাণৰ এপাহ বকুল এবাৰেই তুলি ললো অৰ্থাৎ আমি জীৱনত কিবা এটা কৰিবলৈ এবাৰেই সুযোগ পাওঁ বাৰে বাৰে আমাক জীৱনে সেইটো সুযোগ নিদিয়ে এবাৰ সেই সুযোগটো শেষ হৈ যোৱাৰ পাছত মোৰ লাগিলে যিমানেই ডাঙৰ অস্তিত্ব নাথাকক যিমানেই মই আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ নাযাওঁ কিয় সেয়া সময়ৰ লগে লগে লাহে লাহে ম্লান হৈ পৰিব আকৌ নতুন আদৰ্শৰ সৃষ্টি হ'ব নতুন মানুহে তাত নতুন ধৰণে কথাবিলাক চিন্তা কৰিব কোনোবা আহিব মোৰ দৰে কোনোদিনা মোৰ সুৰতে বাজিব নতুন বিনা তেওঁ প্ৰশ্ন কৰিছে মই যে আহিছিলো কিবা এটা কৰিছিলো মোৰ নিচিনাকে আকৌ কোনোবা আহিবনে আকৌ মই কোৱা কথাটোকে মোৰ দৰেই কোনোবাই ক'বনে সেই বুলি তেওঁ প্ৰশ্ন কৰিছে সেয়া হ'ব নতুন মানুহ সেই দিনো হ'ব নতুন দিন তাত মোৰ এটা একোকে নাথাকে চিন যে সেই মানুহবিলাক পৰৱৰ্তী সময়ত নতুন চিন্তা চেতনালৈ আহিব মই কৰা কামবিলাক তেওঁলোকে নতুন ধৰণে কৰিব কিন্তু মোৰ ধৰণে নকৰে অৰ্থাৎ আমাৰ জীৱনৰ যাত্ৰাটো আমি এবাৰেই পাওঁ সেই সময়খিনিত আমি যি পাৰো আমি ভাল ধৰণে কৰি থৈ যাবলৈ চেষ্টা কৰিব লাগে কেৱল যন্ত্ৰণা বুলি জীয়াই থাকিব নালাগে যন্ত্ৰণাক জিয়াৰ মন্ত্ৰ কৰি ল'ব লাগে কাৰণ পৰৱৰ্তী সময়ত মই কৰা কামবিলাক মোৰ যোৱাৰ লগে লগে আকৌ উভতি অহাৰ মোৰ কোনো কি নাথাকে সুযোগ নাথাকে বকুল তলত ফুল পৰি ৰব মইতো নহয় কোনোবাই বুটলিব মই নাহো মই নোৱাৰো আহিব নাহো হেৰাই যোৱাৰ ৰঙতেই চোন অকলে অকলে হাঁহো যে মই যেটো কাম কৰি থৈ গলো সেইটো আকৌ মই দুনাই কৰিবলৈ কেতিয়াও সুযোগ নাপাওঁ বকুল তলত ফুল আকৌ পৰিব কিন্তু মই তুলিবলৈ নাহো নতুন কোনোবা এজন আহিব অৰ্থাৎ মই যদি গৈ সাইকেল লৈ পেলাই নিজৰ বংশটোক অনানিয়া কৰিছিলো মোৰ নেক্সট জেনাৰেশনে বাইক লৈ যাব তাৰ নেক্সট জেনাৰেশনে গাড়ী লৈ আহিব
কোনোবাই হয়তো ইন ফিউচাৰ প্লেন লৈ স্কুললৈ অনা নিয়া কৰিব অৰ্থাৎ একেটাই কাম কিন্তু নতুন ধৰণে চিন্তা কৰিব নতুন ষ্টাইলত কৰিব অৰ্থাৎ জীৱনৰ যিটো মাদকতা সেইটো তেওঁ উপলব্ধি কৰিব বিচাৰিছে হেৰাই যোৱা ৰঙতেইচোন অকলে অকলে হাঁহো তেওঁ যে এদিন পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব আপুনি বা মই আমি সকলো নাইকিয়া হৈ যাম কিন্তু আমি এই কথাটো কেতিয়াও চিন্তা নকৰোঁ সেইটো কাৰণে থকা দিনকেইটা আমি সকলোৱে ভাল কাম কৰি থৈ যাব লাগে ভাল চিন্তা কৰিব লাগে আৰু বিন্দাসকৈ জীৱনটো উপভোগ কৰিব লাগে গতিকে হেৰাই যোৱা ৰঙতেইচোন অকলে অকলে হাঁহো মই কেতিয়াবা এদিন নাইকিয়া হৈ যাম সেই কথাটোকে তেওঁ এটা নিজৰ জীৱনৰ প্ৰেৰণা শক্তিলে পৰিৱৰ্তন কৰি ভাল কামৰ মাজে নিজকে থৈ যাব বিচাৰিছে কিন্তু তেওঁ এইটো কথা জানে যে পৃথিৱীৰ পৰা এবাৰ যোৱাৰ পিছত কোনো উভতি আহিব নোৱাৰে মই নাহোঁ পৃথিৱী তোমাক ভাল পাই গ'লোঁ তথাপিও মই নাহোঁ যে মই পৃথিৱীখনক ভাল পাই গ'লোঁ বহুত ভাল পাওঁ কিন্তু মই আকৌ উভতি অহাৰ কোনো সুযোগ নাই তামি ঘৰা মানে কি তম্বু ইয়াৰ পৰা কি আহিব পাৰে মই গোটেইখিনি কবিতা কথা ক'লোঁ মূল ভাৱটো ভালকৈ চাবা যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ সেই মন্ত্ৰকে গালোঁ জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ এইটো কেতিয়াবা আমাক কি দিয়ে বৰ্ণনা কৰিবলৈ দিয়ে ৰামধেনু যুগৰ কবি কেইজনমানৰ নাম লিখিবলৈ দিয়ে হেম বৰুৱা নৱকান্ত বৰুৱা কেশৱ মহন্ত তিনিজনৰ নাম লিখিলেই হ'ব আৰু এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো প্ৰায় আহি থাকে আৰু বহুতেই সম্পূৰ্ণ ভুল কৰে যে প্ৰশ্নটো হৈছে ডক্টৰ যিখন ৰামধেনু সেই ৰামধেনু আলোচনীখন কোনে সম্পাদন কৰিছিলে এইটো হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ বহুদিনলৈ এই ৰামধেনুখন মানে সম্পাদনা কৰিছিল আৰু ৰামধেনুৱে ধৰি ৰখা যুগটোকেই ৰামধেনুৰ যুগ বুলি কোৱা হয় গতিকে আমি বৰগীত বিশ্বকণিকৰ মিলন জনতাৰ আহ্বান কাঠমিস্ত্ৰীৰ ঘৰ আঘোণৰ কুঁৱলী উভতি নহাৰ কবিতা আৰু কৰোণতম গোটেইকেইটা কবিতা আমি এবাৰ উনুকিয়াই দিলোঁ গতিকে ভিডিঅ'টো ভালকৈ হেডফোন লগাই হওক টেবুলৰ সন্মুখত থৈ ভালকৈ শুনিবা লাগিলে দুবাৰ ৰিপিট কৰিবা মই ভাবোঁ এইটো এবাৰ তোমালোকে গোটেইটো চাই দিয়াৰ পিছত কবিতাৰ বিষয়ে কোনো কনফিউজন নাথাকে কবিতাৰ পৰা কেনেকুৱা প্ৰশ্ন আহিব পাৰে সেই বিষয়ে কোনো কনফিউজন তোমালোকৰ নাথাকে আৰু যদি ইয়াৰ পিছতো মই কোৱাৰ পাছতো যদি কিবা প্ৰশ্ন তোমালোকে জনা নাই বা এই প্ৰশ্নটো ক'ৰবাত তোমালোকে টেষ্ট পেপাৰত পাইছা কিন্তু উত্তৰটো পোৱা নাই লগে লগে কমেণ্ট কৰি জনাবা যে ছাৰ এইটো প্ৰশ্নৰ ছাৰ বুলি ক'ব নালাগে বাৰু লিখি দিলেই হ'ল প্ৰশ্নটো এই প্ৰশ্নটোৰ উত্তৰটো কি আৰু মই ভাবোঁ মই যিমানখিনি পাৰিছোঁ তোমালোকক চেষ্টা কৰিছোঁ খালি তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পালা কেনেকুৱা হৈছে তোমালোকে এইটো জনাবা আৰু লগৰখিনিৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আজি মই কবিতাখিনি ইমানতে সামৰিছোঁ কাইলৈ মই তোমালোকলৈ আগবঢ়াম পাঠবিলাকৰ সাম্ভাৱ্য প্ৰশ্ন আৰু মানে সাম্ভাৱ্য প্ৰশ্ন মানে আগবঢ়াম কাৰণ পাঠবিলাক ব্যাখ্যা কৰিবলৈ গ'লে মোটামুটি 40 ঘণ্টামান সময় লাগিবগৈ চাগে হয়নে গতিকে ইমান সময় মানুহ বহি থাকিব নোৱাৰে আৰু দৰকাৰো নাই কি চাব লাগে A to Z মই টু দি পইণ্ট তোমালোকক ক'ম সেইমতে তোমালোকে চাই যাবা আৰু বিন্দাস পৰীক্ষাত ভাল নম্বৰ পাবা সকলোৱে কমেণ্ট কৰিবা কেনেকুৱা পালা ভিডিঅ'টো আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিবা আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ ফিৰ মিলেংগে